নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু কেতিয়াবা মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত গণিতত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী R1 আলোচনা কৰিছো। যিসকলে মোৰ আগৰ ভিডিঅ' মই এতিয়ালৈকে চোৱা নাই, তোমালোকে আগৰ ভিডিঅ' মই অতি সোনকালে চাবা। আজি আমি অনুশীলনী R2 আলোচনা কৰিম। অনুশীলনী R2 আলোচনা কৰাৰ আগতে আমি কেইটামান কনসেপ্ট অতি ভালদৰে বুজি পাব লাগিব। চাবা তোমালোকে বোৰ্ডত ঘন বা ঘনফল, তোমালোকে নাম ইতিমধ্যে শুনা পাইছা, ঘন বা ঘনফল। তাৰমানে ঘন আৰু ঘনফল একে হয়, নাম দুটা বেলেগ বেলেগ, কিন্তু ইয়াৰ অৰ্থটো কি হয়? একে হয়। ঘন বুলিও কোৱা হয়, ঘনফল বুলি কোৱা হয়। আন এটা আমি কনসেপ্ট পাম কি? ঘনমূল। কি বুলি কয় তাক? ঘনমূল বুলি কোৱা হয়। চাবা কনসেপ্টটো কেনেকুৱা? ঘন বা ঘনফলক ইংৰাজীত কোৱা হয় কিউব বুলি কোৱা হয়। কি বুলি কোৱা হয়? কিউব বুলি কোৱা হয়। তোমালোকে যেনেকৈ স্কয়াৰ পাইছিলা আগৰ ক্লাছত বা স্কয়াৰ ৰুট পাইছিলা, অৰ্থাৎ ইফালে পাইছিলা বৰ্গ, ইফালে পাইছিলা কি? বৰ্গমূল। গতিকে আগৰটো আছিল বৰ্গ আৰু বৰ্গমূল, এতিয়া তোমালোকে কি পাবা? ঘন বা ঘনফল, যাক ইংৰাজীত কিউব বুলি কোৱা হয়, আৰু ঘনমূল, ঘনমূলক কি বুলি কোৱা হয়? কিউব ৰুট বুলি কোৱা হয়। আগৰটোত যেনেকুৱা কি আছিল? স্কয়াৰ আৰু স্কয়াৰ ৰুট আছিল, এইটো হৈছে কিউব আৰু কিউব ৰুট। বুজি পাইছা? গতিকে ঘন বা ঘনফল কেনেকৈ ওলাই তোমালোকে চাবা। আমি যদি একৰ ঘন বা ঘনফল ওলাও, তেনেহলে তোমালোকে প্ৰথমতে কি কৰিব লাগিব? এক লিখি একৰ কি ওলাও? আমি ঘন ওলাই আছো। বুজি পাইছা? গতিকে যেহেতু ঘন ওলাই আছো, তোমালোকে পাৱাৰ কি দিব লাগিব? 3 দিব লাগিব। আগত স্কয়াৰ মানে কি আছিল? ওপৰত পাৱাৰ 2 দিব লাগিছিল, আৰু ঘনত কি দিব লাগে? পাৱাৰ 3 দিব লাগে। গতিকে 1 স্কয়াৰ মানে কি আছিল? এক কেইবাৰ পূৰণ হৈ আছিল? 2 বাৰ পূৰণ হৈ আছিল। আগৰ ক্লাছত মই পাইছিলো। গতিকে ইয়াতে যেহেতু পাৱাৰ কি আছে? 3 আছে, গতিকে এক কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। 1 পূৰণ 1 পূৰণ 1, মানে 1 3 বাৰ পূৰণ হৈ আছে। গতিকে 1 1 গুণ 1, 1 1 গুণ 1 হল। তেনেহলে এনসার কিমান পালো? 1 পালো। গতিকে একৰ ঘন কিমান? 1। বুজি পাইছা? আমি যদি 2 ৰ ঘন ওলাও, 2 ঘন মানে কিমান? পাৱাৰ 3। ইটো ওপৰত যেটো লিখিছো সেইটো ইয়াক কি বুলি কয়? পাৱাৰ বুলি কয়। গতিকে 2 কিউব, 2 কিউব মানে কি হ'ব? 2 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 2 পূৰণ 2 পূৰণ 2, 2 3 বাৰ পূৰণ হৈ আছে। লিখিলো মই 2 2 গুণ 4, 4 2 গুণ কিমান? 8। গতিকে এনসার কিমান হ'ব? 8 হ'ব। গতিকে 2 ৰ ঘন অৰ্থাৎ 2 কিউব কিমান হয়? 8 হয়। তাৰপিছত আমি 3 কিউব ওলাব পাৰিম। 3 কিউব মানে 3 ৰ ঘন। গতিকে 3 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 3 পূৰণ 3 পূৰণ 3, গতিকে 3 3 গুণ 9, 9 3 গুণ কিমান? 27। গতিকে 3 ৰ ঘন আমি কি পালো? 27 পালো। হল। 4 ৰ ঘন আমি ওলাব পাৰিম। 4 ৰ ঘন মানে কিমান? 4 কিউব। গতিকে 4 ৰ ঘন কি হ'ব? 4 পূৰণ 4 পূৰণ 4 হ'ব। গতিকে 4 পূৰণ 4 পূৰণ 4 বুলি আমি লিখিব পাৰো, কাৰণ ওপৰত পাৱাৰ কিমান আছে? 3 আছে। গতিকে 4 4 গুণ 16, 16 4 গুণ কিমান? 64। গতিকে 4 ৰ ঘন কিমান? 64 বুলি আমি লিখিব পাৰো। হল। এতিয়া আমি 5 ৰ ঘন লিখিম। 5 ৰ ঘন ওলাব পাৰিম। 5 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 5 পূৰণ 5 পূৰণ 5 বুলি আমি লিখিব পাৰো, কাৰণ পাৱাৰ কিমান আছে? 3 আছে। আৰু পাৱাৰ কিয় 3 বহাইছো? কাৰণ আমি ঘন ওলাই আছো, অৰ্থাৎ ঘনফল ওলাই আছো। যেতিয়া আমি ঘন বা ঘনফল ওলাম, তেতিয়া আমি পাৱাৰ কি দিম? 3 দিম। যিকোনো সংখ্যাৰ হ'ব পাৰে। তোমালোকক যদি 25 ৰ ঘন বুলি কয়, তোমালোকে 25 পাৱাৰ কি দি দিবা? 3 দি দিবা। হল। গতিকে তাৰপিছত কি কৰিবা? 25 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 25 পূৰণ 25 পূৰণ 25 বুলি লিখিবা। তাৰপিছত 25 ৰ লগত 25 পূৰণ কৰি যিমান পাবা, তাৰ লগত আকৌ 25 পূৰণ কৰি দিবা। তাৰ মানে 25 3 বাৰ পূৰণ কৰি যিটো উত্তৰ পাবা, সেইটোৱে হৈছে 25 ৰ ঘন অৰ্থাৎ ঘনফল। বুজি পাইছা? এতিয়া এটো আমি যেটো ওলাই আছো 5 পূৰণ 5 মানে কি? 5 5 গুণ 25, 25 5 গুণ কিমান হয়? 25 5 গুণ হয় 125। গতিকে আমি 125 বুলি লিখিব পাৰো। হল। এতিয়া তোমালোকে বুজি পাইছা স্কয়াৰ আৰু ঘনৰ মাজত পাৰ্থক্যটো কি? তোমালোকক যদি 3 ৰ ঘন বুলি কয়, 3 ৰ ঘন, ঘন বুলি কলে কি লিখিবা? 3 কিউব বুলি দিবা। ওপৰত এটো মানে কি? ঘন। গতিকে 3 পূৰণ 3 পূৰণ 3 হয়, কাৰণ 3 ৰ ঘন পাৱাৰ যেটো 3 থাকে, গতিকে সংখ্যাটোৰ পাৱাৰ যদি 3 থাকে, সেই সংখ্যাটো 3 বাৰ পূৰণ কৰিব লাগে। ইয়াতে 4 কিউব মানে কি হ'ব? 4 পূৰণ 4 পূৰণ 4 হ'ব। ইয়াতে যদি 10 কিউব হয়, গতিকে 10 পূৰণ 10 পূৰণ 10 হ'ব। হল। গতিকে 3 3 গুণ 9, 9 3 গুণ কিমান? 27। গতিকে 3 ৰ ঘন হৈছে 27। আৰু স্কয়াৰ কি লিখে? 3 ৰ স্কয়াৰ। যদি আমি আগৰ ক্লাছত পাইছিলো স্কয়াৰ মানে কি? 3 স্কয়াৰ মানে ওপৰত পাৱাৰ কিমান দিব লাগে? 2 দিব লাগে। গতিকে 3 কিমান বাৰ পূৰণ হৈ আছে? 3 2 বাৰ পূৰণ হৈ আছে। বুজি পাইছা? 3 পূৰণ 3 মানে কিমান? 9। তোমালোকে মনত ৰাখিবা, তোমালোকে কিন্তু 3 পূৰণ 3 কৰি নিদিবা। 3 এই সংখ্যাটোৰ লগত পাৱাৰ কেতিয়াও পূৰণ কৰি নিদিবা। বুজি পাইছা? তাৰমানে আৰু এইটোৰ লগত 3 ৰ লগত কেতিয়াও 2 পূৰণ কৰিব নালাগে। বুজি পাইছা? এইটোৰ অৰ্থ এইটোৰ লগত এইটো পূৰণ নহয়, কিন্তু এইটোৰ অৰ্থ এইটোৱে যে 3 সংখ্যাটো কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। সেইকাৰণে পাৱাৰ 3। আৰু
তিনি সংখ্যাটো কিমান বাৰ পূৰণ হৈ আছে 2 বাৰ পূৰণ হৈ আছে বুজি পাইছা তোমালোকক তাৰ মানে পাৱাৰ যিমান থাকিব কিমান বাৰে সংখ্যাটো পূৰণ কৰিব লাগে ইয়াতে পাৱাৰ 3 আছে কাৰণে সংখ্যাবিলাক কিমান বাৰ পূৰণ কৰিছো মই 3 বাৰ পূৰণ কৰিছো আৰু যেতিয়া পাৱাৰ 2 থাকে তেনেহলে সংখ্যাবিলাক আমি 2 বাৰ পূৰণ কৰো যেটো আমি আগৰ ক্লাছত আলোচনা কৰিছো বুজি পাইছা গতিকে তোমালোকে এটো সহজভাৱে বুজি পাইছা এতিয়া আমি ঘনমূল অৰ্থাৎ কিউব ৰুট উলাবলৈ চেষ্টা কৰিম চাবা মই এটো মুছি দিলো তোমালোকে কনসেপ্টটো নাজানিলে তোমালোকে চেপ্টাৰটো বুজি নাপাবা সেই কাৰণে মই অতি ভালদৰে কনসেপ্টটো বুজাবলৈ চেষ্টা কৰিছো এতিয়া ঘনমূল বা কিউব ৰুট কাক কয় চাবা আমি একৰ যেতিয়া আমি ঘনমূল উলাম তেতিয়া ঘনমূলৰ চিন কি আমি যেনেকুৱা বৰ্গমূলৰ চিন কি পাইছিলো এইটো পাইছিলো গতিকে ঘনমূলৰ চিন হৈছে এনেকে দিব লাগে স্কয়াৰ ৰুট লিখি এটা কি দিব লাগে বাহিৰত এটা এনেকে সৰুকে 3 এটা লিখিব লাগে কাৰণ ইয়াতে ঘন মানে কি ঘন মানে হৈছে যেটো 3 গতিকে ইয়াতে এটা কি দিব লাগে 3 দিব লাগে হল গতিকে একৰ ঘন কি একৰ ঘন মানে হৈছে যেটো ইয়াতে কিউব ৰুট আছে গতিকে মই কিউব ৰুট লিখিলো একক আমি কি লিখিব পাৰো 1 পূৰণ 1 বুলি লিখিব পাৰো না নাই পাৰো কাৰণ একক আমি 1 পূৰণ 1 বুলি লিখিব পাৰো গতিকে ঘনমূলৰ ভিতৰত যদি তিনিটা সংখ্যা একে থাকে তেনেহলে কি হয় তিনিটা সংখ্যাৰ পৰা এটা সংখ্যা আহি যায় আৰু কি হয় কিউব ৰুটটো উঠি যায় আমি যেনেকুৱা বৰ্গমূল কি পাইছিলো বৰ্গমূলত পাইছিলো √16 কিমান পাইছিলো √16 ত আমি 4 পূৰণ 4 বুলি লিখিব পাৰো আৰু দুটা সংখ্যা একে থাকিলে কি হয় এটা সংখ্যা আহি যায় আৰু কি হয় কিউব স্কয়াৰ ৰুটটো কি হয় উঠি যায় গতিকে ঠিক তেনেদৰে কিউব ৰুটত আমি কেইটা লব লাগে তিনিটা লব লাগে আৰু স্কয়াৰ ৰুটত আমি কেইটা লব লাগে দুটা লব লাগিছিল বুজি পাইছা না নাই বুজি পাইছা আৰু আমি কিহৰ কিউব ৰুট লম সাপোজ 64 ৰ কিউব ৰুট লৈ আছো গতিকে 64 ৰ কিউব ৰুট কি হ'ব কিউব ৰুট অফ 64 ক আমি কি লিখিব পাৰো 4 পূৰণ 4 বুলি লিখিব পাৰো না নাই পাৰো গতিকে 4 পূৰণ 4 বুলি লিখিলো মই 64 ক এনেকে লিখিলো গতিকে 4 কেইবাৰ আছে ভিতৰত 3 বাৰ আছে গতিকে 4 যেটো 3 বাৰ আছে গতিকে 3টাৰ পৰা কি আহি যাব এটা 4 আহি যাব আৰু কিউব ৰুটটো কি হৈ যাব উঠি যাব এনেকা আমি কিউব ৰুট অৰ্থাৎ ঘনমূল ওলাব পাৰো আৰু এটা পদ্ধতি আছে ঘনমূল ওলোৱাৰ চাবা কিউব ৰুট অফ 64 ক আমি কেনেকে লিখিব পাৰো চাবা কিউব ৰুট অফ 64 ক আমি 4 পূৰণ 4 বুলি লিখিব পাৰো বা 64 ক আমি 4 কিউব বুলি লিখিব পাৰো গতিকে ইয়াক আমি 4 কিউব বুলি যদি লিখো তেনেহলে কি হয় ইয়াতে কিউব ৰুটৰ ভিতৰত কি আছে পাৱাৰ কিমান আছে 3 আছে গতিকে পাৱাৰ 3 যেটো আছে 3 আৰু কিউব ৰুটটো উঠি যাব তেনেহলে থাকিব কিমান 4 স্কয়াৰ ৰুটত আমি যেনেকুৱা পাইছিলো √16 মানে যেনেকুৱা 4 পূৰণ 4 বুলি লিখিব পাৰো বা 4 স্কয়াৰ বুলি লিখিব পাৰো স্কয়াৰ আৰু ৰুটটো কেনসেল হৈ যায় তেনেহলে কি থাকে 4 থাকে গতিকে এটো আছিল স্কয়াৰ ৰুটৰ ক্ষেত্ৰত আৰু কিউব ৰুটৰ ক্ষেত্ৰত কি হয় কিউব ৰুট আৰু পাৱাৰ 3 উঠি যায় তেনেহলে কি থাকিল 4 থাকিল বুজি পাইছা এনেকৈ আমি ওলাব পাৰো এতিয়া আমি অনুশীলনী 8 ৰ কোৱেশ্চন নম্বৰ 1 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 1 ত কি দি আছে কোৱেশ্চন নম্বৰ 1 ত দি আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় তাৰ মানে তলত কিছুমান আমাক সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ পৰা কোনবিলাক সংখ্যা পূৰ্ণ ঘন সংখ্যা নহয় আমাক বাছি ল'ব দিছে গতিকে 1 নম্বৰৰ 1ত কি দি আছে 1 নম্বৰত 1ত দি আছে 3757 দি আছে গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হয় নে নহয় আমাক ওলাব দিছে গতিকে আমি এনেকুৱা কোৱেশ্চন দিয়া থাকিলে আমি কি কৰিম যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো কি কৰিম চুটিহৰণ কৰিম গতিকে 3757 যেটো দিয়া আছে 3757 ক আমি কি কৰিলো চুটিহৰণ কৰিলো কাৰণ আমাক যেতিয়া কোৱেশ্চনত পূৰ্ণ ঘন সংখ্যা হয় নে নহয় বুলি সুধিব তেতিয়া আমি কি কৰিম চুটিহৰণ কৰিম গতিকে তোমালোকে মনত ৰাখিবা এই সংখ্যাটো ডাইৰেক্ট 13 ৰে হৰণ যায় এটো তোমালোকে 3 ৰে হৰণ কৰিব নোৱাৰা 5 ৰেও নোৱাৰা 7 ৰেও নোৱাৰা 9 ৰেও নোৱাৰা 11 ৰেও নোৱাৰা এই কাৰণে এটো সংখ্যাটো ডাইৰেক্ট কি ৰে হৰণ কৰিম আমি 13 ৰে হৰণ কৰিম তোমালোকে এটো মনত ৰাখিব লাগিব সেই কাৰণে মই ইয়াতে কি কৰিলো ষ্টাৰ মাৰ্ক দি দিলো কাৰণ তোমালোকে যদি এটো সংখ্যাক বেলেগ সংখ্যাৰে হৰণ কৰা তোমালোকৰ পৰীক্ষাত সময় এনে নষ্ট হ'ব সেই কাৰণে তোমালোকে মনত ৰাখিবা 3757 সংখ্যাটো 13 ৰে হৰণ যায় এতিয়া কিমান বাৰ যায় আমি এটো কৰিম চাবা 13 ইয়াতে 3 টু কি আছে 13 কৈ 3 সৰু থাকিলে আমি হৰণ কৰিব নোৱাৰো সেই কাৰণে ডাঙৰ বনাব লাগে ডাঙৰ বনোৱাৰ কাৰণে কি কৰিম দুটা একেলগত লম তেনেহলে কিমান হৈ গল 37 13 কৈ ডাঙৰ হল না নাই হল গতিকে 37 ক কিমান বাৰ যাব 13 গুণ 13 13 2 গুণ 26 13 3 গুণ 39 গতিকে 37 কৈ 39 টু কি ডাঙৰ গতিকে 13 3 বাৰ যদি দিয়া বেছি হৈ যায় 13 3 গুণ কিমান 39 টু কি হৈ যায় বেছি হৈ যায় 37 কৈ বেছি হৈ যায় বেছি হ'ব নোৱাৰে কম হ'ব লাগিব গতিকে 13 3 বাৰ না যাব 13 কিমান বাৰ যাব 2 বাৰ যাব 13 2 গুণ কিমান 26 13 2 গুণ কিমান 26 আৰু 2 টু কিয় বহাইছো 7 ৰ তলত কিয় বহাইছো কাৰণ দুটা সংখ্যা একেলগত লৈছো আৰু দুটা সংখ্যা লাষ্টৰ সংখ্যাটো কি 7 গতিকে 7 ৰ তলত লাষ্টৰ সংখ্যাটোৰ তলত বহাব লাগে হল 13 2 গুণ আমি কিমান পালো 26 পালো আমাৰ আছিল কিমান 37 আছিল গতিকে কিমান কম হল 37 ৰ পৰা 26 গলে কিমান হয় 7 ৰ পৰা 6 গলে 1 হয় 3 ৰ পৰা 2 গলে কি হয় 1 হয় গতিকে আমাৰ 11 বাকি থাকিল গতিকে 11 যে তোমাৰ বাকি থাকিল গতিকে মনে মনে ধৰি ল ইয়াতে 11 আছে ইয়াতে 11 আছে মানে কিমান হল 115 হৈ গল গতিকে ইয়াতে যদি 115 থাকে 115 থাকিল আমাৰ হাতত গতিকে 13 কিমান গুণ 115 হয় বুজি পাইছা তে 13 ৰ ঘৰৰ নটা তোমালোকে 13 8 গুণ কৰি চোৱা 13 8 গুণ যদি কৰি চোৱা 8 3 গুণ কিমান
8 3 গুণ 24 24 4 হাতত থাকিল 2 8 1 গুণ 8 9 10 কিমান হল 104 হল তোমালোকে 13 9 গুণ কৰি চোৱা 13 পূৰণ 9 9 3 গুণ 27 27 7 হাতত থাকিল 2 9 1 গুণ 9 10 11 তেনেহলে 13 যদি তোমালোকে 9 বাৰ কৰা তেনেহলে কি হৈ যাব 117 হৈ যাব আমাৰ কিমান আছে ইয়াতে মনে মনে 11 আছিল 11 থাকিলে কি হয় 115 আছিল গতিকে 9 তোমালোকে বহাব নোৱাৰা বেছি হৈ যায় 115 তকৈ বেছি হৈ যাব সেই কাৰণে আমি কি বহাম 8 বহাম গতিকে ইয়াতে মই 8 বহাইছো 8 বহাই কিমান পালো 13 8 গুণ কিমান 104 গতিকে আমাৰ আছিল কিমান 115 115 আছিল আমাৰ ওলাইছে কিমান 104 কিমান কম থাকিল আমি বিয়োগ কৰি দিম 104 বিয়োগ কৰি দিলো 115 ৰ পৰা গতিকে 5 ৰ পৰা 4 গলে কিমান 1 1 পৰা 0 গলে 1 গতিকে আমাৰ বাকি থাকিল কিমান 11 বাকি থাকিল গতিকে 11 যেহেতু বাকি থাকিল মনে মনে ধৰিলো ইয়াতে 11 আছে তেনেহলে কিমান হৈ গল 71 হৈ গল 13 কিমান গুণ 71 13 9 গুণ 71 গতিকে 13 9 গুণ 71 বুলি মই লিখিলো বুজি পাইছা মই আকৌ বুজাই দিছো এইটো লাইন চাবা 13 2 গুণ 26 আমাৰ কিমান ওলাইছিল 26 ওলাইছিল ইয়াতে কিমান আছিল 37 আছিল গতিকে 37 যেহেতু আছিল আমাৰ ওলাইছে 26 কিমান কম থাকিল আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিছো 37 ৰ পৰা 26 বিয়োগ কৰি কিমান পালো 11 পাইছিলো কিমান পাইছিলো 11 পাইছিলো এই 11 টো মনে মনে ধৰি লৈছো ইয়াতে আছে বুলি ধৰি লৈছো তেনেহলে কিমান হল ইয়াতে অলৰেডি 5 আছে গতিকে 115 হৈ গল 115 সেই কাৰণে মই লিখিলো ইয়াতে এতিয়া 13 কিমান গুণ 115 হয় 13 কিমান গুণ 115 হয় মই 13 8 বাৰ কৰিছো 13 9 বাৰ কৰিছো এটো পাইছো আমাৰ ওলাইছিল আছিল কিমান ইয়াতে 115 আছিল গতিকে 9 বাৰ কৰিলে 117 হৈ যায় বেছি হৈ যায় 9 দিব নোৱাৰো সেই কাৰণে 8 দিছো 13 8 গুণ কিমান 104 ইয়াতে আছিল 115 আমাৰ ওলাইছে কিমান 13 8 গুণ 104 আমাৰ ওলাইছে 104 আৰু আছিল আমাৰ 115 গতিকে 115 আৰু 104 ৰ মাজত কিমান কম আছে সেই কাৰণে 115 ৰ পৰা 104 কি কৰিছো মাইনাস কৰি দিছো মাইনাস কৰি আমি কি পালো 11 পালো গতিকে 11 যেহেতু পালো আমি বাকি সেই কাৰণে মনে মনে ধৰি লোৱা ইয়াতে 11 আছে গতিকে ইয়াতে যদি 11 দিয়া আমি এটো কি আছে 71 আছে গতিকে 13 কিমান গুণ 71 13 9 গুণ 71 মিলি গল গতিকে 13 9 গুণ 71 বুলি মই লিখিলো হল এতিয়া 289 সংখ্যাটো তোমালোকে মনত ৰাখিবা 17 পূৰণ 17 মানে কিমান 289 গতিকে 17 17 গুণ 289 বুলি আমি লিখিব পাৰো তোমালোকে বেলেগ সংখ্যাৰে হৰণ কৰি লাভ নাই মই অলপ ডিটেইলছত বুজাই দিছো বাৰে বাৰে বুজাই দিছো কাৰণ তোমালোকৰ মনত যদি কনফিউজ নাথাকে গতিকে আমি 3757 সংখ্যাটো কেনেকৈ লিখিব পাৰো 13 পূৰণ 17 পূৰণ 17 বুলি লিখিব পাৰো পাৰো না নাই পাৰো ইয়াতে কিন্তু তোমালোকক ঘনমূল বুলি কোৱা নাই ইয়াতে কৈছে যে এই সংখ্যাটোক পূৰ্ণঘন সংখ্যা হয় নহয় পৰীক্ষা কৰিব দিছে যেতিয়া পূৰ্ণঘন সংখ্যা পৰীক্ষা কৰিব দিব তোমালোকে ছুটি হৰণ কৰি এনেকৈ কৰিবা এনেকৈ কৰাৰ পাছত এই সংখ্যাটোক 13 পূৰণ 17 পূৰণ 17 বুলি লিখিছো ইয়াতে তিনিটা আছে নেকি তিনিটা তো নাই কাৰণ 13 কেইবাৰ আছে একবাৰ আছে আৰু 17 কেইবাৰ আছে দুইবাৰ আছে গতিকে এই সংখ্যাটো কি নহয় পূৰ্ণঘন সংখ্যা নহয় বুজি পাইছা গতিকে লিখিম মই 3757 সংখ্যাটো 3757 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয় নহয় বুলি লিখিছো কিয় লিখিছো পূৰ্ণ ঘন সংখ্যা হবৰ কাৰণে কি হ'ব লাগিব যেনে 8 এটা পূৰ্ণ ঘন সংখ্যা কিয় 8ক আমি কি লিখিব পাৰি 2 4 গুণ 8 2 2 গুণ 4 গতিকে 8ক আমি কি লিখিব পাৰো 2 পূৰণ 2 বুলি লিখিব পাৰো না নাই পাৰো গতিকে 2 কিমান বাৰ আছে 3 বাৰ আছে যেতিয়া এটা সংখ্যাই 3 বাৰ পূৰণ হৈ থাকিব গতিকে সেই সংখ্যাটোক কি বুলি কয় পূৰ্ণ ঘন সংখ্যা বুলি কয় ইয়াতে 3 বাৰ আছে নেকি 17 আছে 2 বাৰ 13 কিমান বাৰ আছে একবাৰ আছে ইয়াতে তো 3 বাৰ নাই 17 3 বাৰ নাই 13 3 বাৰ নাই গতিকে এই সংখ্যাটো সেই কাৰণে কি নহয় পূৰ্ণ ঘন সংখ্যা নহয় বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ 2 নম্বৰটো আলোচনা কৰিম চাবা 1 নম্বৰত 2 কি দিয়া আছে 3375 দিয়া আছে গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা না নহয় আমি চেক কৰিম 3375 আছে গতিকে 3375 ক আমি কি কৰিম হৰণ কৰিম ছুটি হৰণ কৰিম গতিকে প্ৰথমতে এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিম 3 ৰে জানা নাই চাম 3 1 গুণ 3 3 1 গুণ 3 হাতক কিমান বাৰ যায় 3 2 গুণ 6 গতিকে 3 2 গুণ 6 আছে কিমান 7 গতিকে 7 ৰ পৰা 6 গলে কিমান 1 গতিকে 1 টো মনে মনে ধৰিলে ইয়াতে আছে 15 3 কিমান গুণ 15 3 5 গুণ 15 হল গতিকে এইটো আমি এনেকৈ লিখিব পাৰো গতিকে আকৌ 3 ৰে জানা নাই চেক কৰিম চাবা ইয়াতে আছে 11 3 3 গুণ 9 ইয়াতে আছিল 11 বাকি থাকিল কিমান 2 গতিকে 22 থাকি গল ইয়াতে 3 22 কিমান বাৰ যায় 3 7 গুণ 21 3 7 গুণ 21 আছিল কিমান 22 গতিকে এক বাকি থাকিল একটো ধৰিলো ইয়াতে মনে মনে আছে 15 3 5 গুণ 15 হল আকৌ চাওচোন 3 ৰে জানা নাই এইটো 3 1 গুণ 3 3 2 গুণ 6 আছে কিমান 7 বাকি থাকিল কিমান 1 গতিকে একটো মনে মনে ধৰিলো ইয়াতে আছে 15 3 5 গুণ 15 হল 125 কি 3 ৰে না যায় সেই কাৰণে কি কৰিম 5 ৰে হৰণ কৰিম কেনেকৈ 5 ৰে যাব 5 12 কিমান বাৰ যায় 5 2 গুণ 10 5 2 গুণ 10 আছে কিমান 12 গতিকে বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰিলো ইয়াতে আছে 25 5 5 গুণ 25 হল আকৌ 5 ৰে যাব 5 5 গুণ 25 হল গতিকে 3375 সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰো
3375 সংখ্যাটোক আমি 3 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈছে গতিকে 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰো ইয়াতে 3 পূৰণ 3 পূৰণ 3 লিখিছো ইয়াতে কি লিখিম 5 পূৰণ 5 পূৰণ 5 বুলি লিখিছো 5 পূৰণ 5 পূৰণ 5 বুলি লিখিছো কাৰণ 3 আছে 3টা 5 আছে 3টা গতিকে এনেকৈ আমি লিখিব পাৰো গতিকে 3 কেইবাৰ আছে 3 বাৰ আছে আৰু 5 কিমান বাৰ আছে 3 বাৰ আছে গতিকে যেহেতু 3টা 3 আছে আৰু 3টা 5 আছে গতিকে সেই সংখ্যাটো কি হয় পূৰ্ণঘন সংখ্যা হয় বুজি পাইছা গতিকে লিখিম 3375 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয় গতিকে এনেকৈ আমি লিখিব পাৰিম কাৰণ ইয়াতে তোমাৰ এক্সট্ৰাটো নাই এক্সট্ৰা আছে নেকি কিবা নাই পূৰ্ণঘন সংখ্যা যেতিয়া হ'ব কেতিয়া হ'ব যেতিয়া যিকোনো এটা সংখ্যা 3 বাৰ থাকিব এটো 3 বাৰ আছে এটো 3 বাৰ আছে সেই কাৰণে পূৰ্ণঘন সংখ্যা হয় গতিকে 5 যদি 2 বাৰ থাকিলেহেঁতেন তেনেহলে নহলেহেঁতেন কিন্তু বুজি পাইছা 5 দুটা 3 তিনিটা থাকিলেও নহলেহেঁতেন যেহেতু মিল থাকিব লাগিব মানে তিনিটা তিনিটাকে থাকিবই লাগিব তোমালোকক আৰু যদি ইয়াতে 2 পূৰণ 2 পূৰণ 2 2 যদি 3 থাকে তথাপিও হ'ব গতিকে 3375 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ 3 নম্বৰটো আলোচনা কৰিম সবা কোৱেশ্চন নম্বৰ 1 ৰ 3 নম্বৰটোত কি দিছে 3332 গতিকে 3332 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয় না নহয় আমি এতিয়া পৰীক্ষা কৰিম সবা এই কাৰণে তো আমি কি কৰিম 3332 ক আমি কি কৰিম ছুটি হৰণ কৰিম গতিকে ছুটি হৰণ কৰিম যেহেতু লাষ্টত 2 আছে গতিকে এইটো সংখ্যাটো 2 এৰে হৰণ যাব 2 কিমান বাৰ যাব 2 1 গুণ 2 আছে কিমান 3 বাকি থাকিল 1 ইয়াতে 13 হৈ গল 2 কিমান গুণ 13 2 6 গুণ 12 আছিল কিমান 13 আকৌ বাকি থাকিল 1 এটা 13 হৈ গল আকৌ 2 6 গুণ 12 13 আছিল বাকি থাকিল 1 ইয়াতে কিমান হৈ গল 12 হৈ গল 2 6 গুণ 12 হৈ গল আকৌ লাষ্টত 6 আছে 2 এৰ হৰণ যাব 2 8 গুণ 16 2 3 গুণ 6 2 3 গুণ 6 হল এইটো সংখ্যা লাষ্টত 3 আছে এইটো 2 এৰ হৰণ না যায় এইটো 3 এৰও না যায় 4 এৰও না যায় 5 এৰও না যায় 6 এৰও না যায় এইটো কি হেৰা যাব 7 এৰে যাব তোমালোকে এইটো মনত ৰাখিবা এই সংখ্যাটো কি এৰে হৰণ যাব 7 এৰে হৰণ যাব গতিকে 7 এৰে কিমান বাৰ যাব 8 আছে 7 1 গুণ 7 আছে কিমান 8 বাকি থাকিল কিমান 1 13 হৈ গল 13 কিমান বাৰ যাব 7 1 গুণ 7 7 2 গুণ 14 2 দিলে বেছি হৈ যায় সেই কাৰণে 7 1 গুণ 7 7 আছিল কিমান আমাৰ 13 গতিকে 13 ৰ পৰা 7 গলে কিমান আছিল কিমান আমাৰ ইয়াতে 13 আৰু আমাৰ ওলাইছে কিমান 7 1 গুণ 7 ওলাইছে গতিকে 13 ৰ পৰা 7 গলে কিমান 13 ৰ পৰা 7 গলে তোমালোকে জানা 7 8 9 10 11 12 13 গতিকে 6 গতিকে 6 যেহেতু বাকি থাকে তেনেহলে ইয়াতে মনে মনে ধৰি লোৱা 63 গতিকে 63 7 9 গুণ 63 গতিকে 7 9 গুণ 63 বৰ মূল্য লিখিলো হল এতিয়া 119 ক কিমান বাৰ যায় 119 মানে কিমান বাৰ যায় 7 এৰে যায় না নাই চাওচোন 7 এৰে 7 11 কিমান বাৰ যায় 7 1 গুণ 7 7 1 গুণ 7 কাৰণ 7 2 গুণ 14 বেছি হৈ যায় গতিকে 7 1 গুণ আমাৰ কিমান ওলাইছে 7 ওলাইছে আছে কিমান 11 গতিকে কিমান কম থাকিল 11 ৰ পৰা 7 গলে কিমান 4 গতিকে 4 4 টো ইয়াতে ধৰিলো মনে মনে আছে 49 7 7 গুণ 49 গতিকে আমি 3332 কি বুলি লিখিব পাৰো 3332 ক আমি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 পূৰণ 17 বুলি আমি লিখিব পাৰো বুজি পাইছা গতিকে ইয়াতে কি তিনিটা আছে নেকি নাই গতিকে সেই কাৰণে এই সংখ্যাটো কি নহয় পূৰ্ণঘন সংখ্যা নহয় গতিকে মই কি লিখিম 3332 সংখ্যাটো পূৰ্ণঘন সংখ্যা নহয় পূৰ্ণঘন সংখ্যা নহয় কিয় নহয় কাৰণ 2 কেইটা আছে দুটা আছে 7 কেইটা আছে দুটা আছে 17 কেইটা আছে এটা আছে তিনিটা আছে নেকি তিনিটা নাই যেহেতু তিনিটা নাই সেই কাৰণে সংখ্যাটো পূৰ্ণঘন সংখ্যা নহয় আৰু তিনিটা থাকিলে এই সংখ্যাটো পূৰ্ণঘন সংখ্যা হলেহেঁতেন বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ 4 নম্বৰটো আলোচনা কৰিম সবা কি আছে 4096 গতিকে 4096 ক আমি কি কৰিম ছুটি হৰণ কৰিম লাষ্টত 6 আছে 2 এৰ হৰণ যাব 2 2 গুণ 4 2 0 গুণ 0 9 আছে 2 4 গুণ 8 বাকি থাকিল 1 16 2 1 গুণ 16 আকৌ লাষ্টত 8 আছে 2 এৰ হৰণ যাব 2 1 গুণ 2 2 0 গুণ 0 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰ যাব 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 হল আকৌ 2 এৰ যাব 2 2 গুণ 4 আছিল কিমান 5 বাকি থাকিল 1 11 হৈ গল 2 5 গুণ 10 আছিল কিমান 11 বাকি থাকিল 1 সেই কাৰণে ইয়াতে 12 হৈ যাব 2 কিমান গুণ 12 2 6 গুণ 12 হল আকৌ 2 এৰ যাব 2 1 গুণ 2 2 2 গুণ 4 5 আছিল 1 বাকি থাকিল ইয়াতে 16 হৈ গল 2 8 গুণ 16 আকৌ 2 এৰ যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 এৰ যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এৰ যাব 2 1 গুণ 2 বাকি থাকিল 1 12 হৈ গল 2 6 গুণ 12 আকৌ 2 এর যাব 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 হল এতিয়া আমি কি লিখিব পাৰিম মোৰ ঠাই নাই সেই কাৰণে মই ইয়াতে লিখিম 4
096 সমান সমান 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা আছে গতিকে মই 12টা লিখিম দি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা মই লিখিলো হল এতিয়া চাও তিনিটা আছে না নাই চাও ইয়াতে তিনিটা লৈছো ইয়াতে তিনিটা লৈছো ইয়াতেও তিনিটা লৈছো ইয়াতেও তিনিটা লৈছো মিলি গৈছে তিনিটা মিলি গৈছে গতিকে এই সংখ্যাটো কি হয় পূৰ্ণঘন সংখ্যা হয় গতিকে মই কি লিখিম 4096 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয় বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 2 ত কি দি আছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা অৰ্থাৎ তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ কি ওলাব দিছে ঘনফল ওলাব দিছে অৰ্থাৎ ঘনফল মানে কি কিউব ঘনফল অৰ্থাৎ ঘন মানে হৈছে কি আৰু ঘনফল আৰু ঘনৰ ইংৰাজী কি কিউব গতিকে আমি কিউব ওলোৱা শিকিছো গতিকে আমি এনেকৈ ওলাম চাবা 2 নম্বৰৰ 1 কি দি আছে 19 ৰ ঘনফল ওলাব দিছে অৰ্থাৎ 19 কিউব ওলাব দিছে তাৰ মানে 19 কিউব মানে কিমান 19 পূৰণ 19 কাৰণ ঘন অৰ্থাৎ ঘনফল বুলি দিলে আমি কি কৰো পাৱাৰ কি বহাই দিও 3 বহাই দিও যেটো সংখ্যা দিয়া থাকে তাৰ পাৱাৰ কিমান বহাই দিও 3 বহাই দিও আৰু পাৱাৰ 3 আছে মানে কি 19 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে সেইকাৰণে 19 লিখিছো গতিকে তোমালোকে এটো পূৰণ কৰিলে যেটো পাবা হেতু হৈছে 19 ৰ ঘনফল বুজি পাইছা গতিকে মই এটা পূৰণ কৰিম চাবা 19 ৰ লগত 19 প্ৰথমতে পূৰণ কৰিম কাৰণ 19 পূৰণ 19 ইয়াতে দুটা পূৰণ কৰিলো 9 9 গুণ কিমান 81 ৰ 1 হাতত থাকিল কিমান 8 আকৌ 9 1 গুণ 9 9 আৰু 8 কিমান 17 ইয়াতে 17 লিখিলো এক ঘৰ কাটি দিলো 1 9 গুণ কিমান 9 1 1 গুণ কিমান 1 আকৌ কিমান হ'ব 1 7 আৰু 9 যোগ কৰিলে কিমান হ'ব 16 16 ৰ 6 হাতত থাকিল 1 1 1 2 2 আৰু 1 কিমান 3 গতিকে 19 পূৰণ 19 কিমান পালো 361 পালো আকৌ আৰু এটা 19 পূৰণ কৰিব লাগিব গতিকে ইয়াৰ লগত আৰু এটা 19 পূৰণ কৰি দিম বা 9 1 গুণ 9 9 6 গুণ কিমান 54 54 ৰ কিমান 4 হাতত থাকিল কিমান থাকিব 5 9 3 গুণ কিমান 9 3 গুণ 27 27 আৰু 5 যোগ কৰিলে কিমান হয় 32 হ'ব তেনেহলে এক ঘৰ কাটি দিলু 1 1 গুণ 1 1 6 গুণ 6 1 3 গুণ 3 হল এটা যোগ কৰিম 9 4 1 5 2 আৰু 6 যোগ কৰিলে 8 3 3 কিমান 6 গতিকে 6859 দে কি হ'ব 6859 গতিকে 19 ৰ ঘন অৰ্থাৎ ঘনফল অৰ্থাৎ কিউব কি হ'ব 6859 হ'ব তোমালোকে পূৰণটো ভালদৰে কৰিবা পূৰণটো যদি ভুল হয় তোমালোকৰ এই উত্তৰটো ভুল হ'ব সেই কাৰণে পূৰণটো লাহে লাহে কৰিবা সেইকাৰণে পূৰণৰ নিয়মটা ভালদৰে মুখস্থ কৰিবা আৰু যোগ বিয়োগ যদি তোমালোকৰ কমন মিস্টেক নহয় সেই কাৰণে তোমালোকে এইবিলাকত অলপ গুৰুত্ব দিবা বুজি পাইছা आंसर আমাৰ কি ওলাইছে 6859 হল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম চাবা কি আছে 21 গতিকে 21 ৰ ঘনফল কিমান হয় 21 কিউব সমান সমান তাৰ মানে কি 21 পূৰণ 21 পূৰণ 21 গতিকে 21 পূৰণ 21 কি হয় মই ইয়াতে কৰিম চাবা তোমালোকে সাইডত পূৰণ বিলাক কৰি লবা প্ৰথমতে 21 ৰ লগত 21 পূৰণ কৰিম 1 1 গুণ 1 1 2 গুণ 2 তাৰ পিছত এক ঘৰ কাটি দিলু 2 1 গুণ 2 2 2 গুণ 4 হল ইয়াতে যোগ কৰিম 1 2 2 4 ইয়াতে থাকিল 4 হল 21 ৰ লগত 21 পূৰণ কৰি এইটো পালো আৰু এটা 21 আছে গতিকে মই ইয়াৰ লগত আৰু এটা 21 পূৰণ কৰিম গতিকে 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 এক ঘৰ কাটি দিলু 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 হল এতিয়া আমি যোগ কৰিম 1 4 2 কিমান হয় 6 4 লগত 8 যোগ কৰিলে কিমান হয় 12 12 ৰ 2 হাতত থাকিল 1 8 আৰু 1 যোগ কৰিলে কি হয় 9 গতিকে 9261 গতিকে উত্তৰ কি হ'ব 9261 মোৰ ইয়াতে ঠাই নাই কাৰণে মই পূৰণটো কি কৰিছো সাইডত কৰি দিছো তোমালোকে তো বুজি পাইছা 9261 হল এতিয়া আমি 3 নম্বৰটো কি দি আছে 23 ৰ ঘন ওলাব দিছে গতিকে 3 নম্বৰটো কি কৰিম 23 ৰ ঘন ওলাম ঘন মানে কিউব গতিকে 23 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে হল এতিয়া আমি পূৰণ কৰিম চাবা 23 পূৰণ 23 কৰিলু প্ৰথমতে 3 3 গুণ 9 3 2 গুণ 6 এক ঘৰ কাটি দিলু 2 3 গুণ 6 2 2 গুণ কিমান 4 হল যোগ কৰিম 9 6 6 12 2 হাতত থাকিল 1 4 1 কিমান 5 হল 529 হল আৰু এটা 23 পূৰণ কৰিব লাগিব গতিকে ইয়াতে মই আৰু এটা 23 পূৰণ কৰিলু 9 3 গুণ 27 27 ৰ 7 হাতত থাকিল 2 3 2 গুণ 6 আৰু 2 যোগ কৰিলে হয় 8 3 5 গুণ কিমান 15 হল এক ঘৰ কাটি দিলু 2 9 গুণ 18 18 ৰ 8 হাতত থাকিল 1 2 2 গুণ 4 হাতৰ একত কিমান 5 গতিকে ইয়াতে লিখিম মই 5 আৰু 2 5 গুণ কিমান 10 হল এতিয়া কি কৰিম 7 আছে 7 লিখিলু 8 8 16 ৰ 6 হাতত থাকিল 1
5 5 10 একে 11 1 হাতত থাকিল আকৌ 1 1 আৰু 1 যোগ কৰিলে কি হ'ব 2 আৰু ইয়াত থাকিব 1 হল গতিকে 12167 12167 হৈছে উত্তৰ বুজি পাইছা এতিয়া আমাৰ 4 নম্বৰটোত কি দি আছে 27 গতিকে 27 ৰ ঘন কি হ'ব অৰ্থাৎ ঘনফল কি হ'ব তাৰ মানে 27 পূৰণ 27 বুলি আমি লিখিব পাৰো গতিকে 27 ৰ লগত প্ৰথমতে 27 পূৰণ কৰিম 27 পূৰণ 27 কি হ'ব চাবা 7 7 গুণ 49 9 হাতত থাকিল কিমান 4 7 2 গুণ 14 14 আৰু 4 যোগ কৰিলে কিমান হ'ব 18 18 মই ইয়াতে লিখিলো এক ঘৰ কাটি দিলো 2 7 গুণ 14 14 ৰ 4 হাতত থাকিল 1 2 2 গুণ 4 একে 5 গতিকে মই এটো লিখিব পাৰো ইয়াতে থাকিব 9 8 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 12 12 2 হাতত থাকিল 1 5 একে 6 হাতত একে 7 হল এতিয়া আমি 27 ৰ লগত 27 কৰি কিমান পালো পূৰণ কৰি 729 পালো আৰু এটা 27 আছে গতিকে মই ইয়াতে আৰু এটা 27 পূৰণ কৰিম আৰু এটা 27 পূৰণ কৰিলে কি পাম চাবা 9 7 গুণ কিমান 9 7 গুণ 63 গতিকে 3 থাকিব ইয়াতে থাকিব 6 বাকি থাকিব 6 7 2 গুণ 14 14 লগত 6 যোগ কৰিলে কিমান হয় 20 গতিকে 20 ৰ 0 হাতত থাকিল কিমান 2 7 7 গুণ 49 49 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 51 গতিকে 51 মই লিখিলো এক ঘৰ কাটি দিলো ইয়াতে 2 9 গুণ 18 18 ৰ 8 হাতত থাকিল 1 2 2 গুণ 4 একে 5 2 7 গুণ 14 14 ইয়াতে 14 ধাৰ নাছিল সেই কাৰণে 14 থাকিব ইয়াতে কাৰণ 2 2 গুণ 4 একে 5 আহি গৈছিল হল ধাৰ একো নাই সেই কাৰণে ধাৰ নাই ইয়াতে 2 7 গুণ 14 14 থাকিব ইয়াতে 3 ইয়াতে 8 5 একে 6 5 4 9 ইয়াতে থাকিব 1 গতিকে 19683 কি লিখিম 19683 গতিকে যি কোনো সংখ্যাৰ আমি ঘন বা ঘনফল ওলাব পাৰিম এনেকে বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 দি আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তাৰ মানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ ঘন কৰাৰ পাছত একক স্থান অৰ্থাৎ সোঁফালৰ লাষ্টৰ অংকটো কি হ'ব আমাক ওলাব দিছে গতিকে 3 নম্বৰৰ একত দিয়া আছে কি 14 গতিকে 14 ৰ আমি কি লিখিম কোৱেশ্চনৰ পৰা আমি লিখিম চাবা মই কি লিখিম 14 ৰ ঘনৰ কোৱেশ্চনত আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ প্ৰতিটো সংখ্যাৰ ঠাইত মই কি লিখিছো যেহেতু 14 ওলাই আছে গতিকে 14 ৰ ঘনৰ একক কোৱেশ্চনৰ পৰা মই লিখি আছো একক স্থানৰ অংক কি হ'ব চাবা যেহেতু একক স্থানৰ অংক সুধিছে সেই কাৰণে মই কাৰ ঘন কৰিম কেৱল একক স্থানৰ অংকটোৱে ঘন কৰিম একক 14 ৰ এককৰ স্থানত কি আছে 4 আছে গতিকে মই সেই কাৰণে কি কৰিম 4 ৰ ঘন কৰিম গোটেই সংখ্যাটোৰ ঘন নকৰো যেহেতু একক স্থানৰ অংক লাগি আমাক লাগে কি একক স্থানৰ অংক লাগে সেই কাৰণে আমি গোটেই সংখ্যাটোৰ ঘন কৰি লাভ নাই সময়টো এনে যাব সেই কাৰণে আমি কি কৰিম কেৱল এককৰ স্থানৰ অংকটোৰ ঘন কৰিম গতিকে এককৰ স্থানৰ অংকত কি আছে 4 আছে গতিকে সেই কাৰণে মই কি কৰিম 4 পূৰণ 4 পূৰণ 4 কৰিম গতিকে 4 4 গুণ 16 16 4 গুণ 64 64 যেহেতু এককৰ স্থানৰ অংক সুধিছে এককৰ স্থানৰ অংকত কি পালো মই 4 পালো গতিকে आंसर কি হ'ব 4 হ'ব বুলি লিখিম হল এতিয়া আমি 2 নম্বৰটো কৰিম চাবা 2 নম্বৰটোত আছে 18 গতিকে মই কি লিখিম 18 ৰ ঘনৰ একক স্থানৰ অংক কি হ'ব চাবা এককৰ স্থানত কি আছে 8 আছে গতিকে মই কি কৰিম 8 পূৰণ 8 পূৰণ 8 কৰিম অৰ্থাৎ 8 ৰ ঘন কৰিম 8 8 গুণ কিমান 64 64 পূৰণ 8 গতিকে মই 64 পূৰণ 8 ইয়াতে কৰিলো 8 4 গুণ কিমান 32 32 ৰ 2 হাতত থাকিল কিমান 3 8 6 গুণ কিমান 48 48 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 51 হ'ব গতিকে आंसर কিমান পালো মই 512 পালো 8 ৰ ঘন কৰি কি পালো 512 পালো আৰু এককৰ স্থানত সুধিছে যে এককৰ স্থানত কি আছে 2 আছে গতিকে आंसर কি হ'ব 2 হ'ব বুজি পাইছা সহজ অংক তাৰ পিছত 3 নম্বৰত কি দিয়া আছে 13 দিয়া আছে গতিকে মই কি লিখিম 13 ৰ ঘনৰ একক স্থানৰ অংক চাবা এককৰ স্থানত কি দিয়া আছে 3 গতিকে 3 পূৰণ 3 পূৰণ 3 কৰিম আমি 3 3 গুণ 9 9 3 গুণ 27 গতিকে কি পালো 27 পালো এককৰ স্থানত কি আছে 7 আছে গতিকে মই ইয়াতে কি লিখিম 7 হ'ব বুলি মই লিখিব পাৰো হল সহজ অংক 4 নম্বৰ কি আছে 27 আছে চাবা 27 ক আমি কেনেকৈ লিখিব পাৰিম চাবা লিখিম এতেকে 27 ৰ ঘনৰ একক স্থানৰ অংক
কি হ'ব চাবা লাষ্টত কিমান আছে 7 আছে গতিকে মই কি কৰিম 7 পূৰণ 7 পূৰণ 7 কৰিম গতিকে 7 7 গুণ কিমান 49 49 ৰ লগত কি কৰিম 7 পূৰণ কৰিম গতিকে 49 ৰ লগত যদি মই 7 পূৰণ কৰো 7 9 গুণ কিমান 63 63 3 হাতত থাকিল 6 7 4 গুণ 28 28 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 34 হ'ব গতিকে 343 ওলাইছে 343 আৰু লাষ্টত কি থাকে 3 থাকে গতিকে কি হ'ব आंसर 3 হ'ব বুলি আমি লিখিব পাৰিম হল কোৱেশ্চন নম্বৰ 4 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব তাৰ মানে তলত কিছুমান সংখ্যা দিয়া আছে সেই সংখ্যাবিলাক পূৰ্ণঘন সংখ্যাত নাই গতিকে সেই সংখ্যাবিলাকক পূৰ্ণঘন বনাবলৈ আমি তাৰে লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব তেনেকুৱা অংক তোমালোকে অনুশীলনী আৰ্ট 1 ত পাইছা তোমালোকে পূৰ্ণ বৰ্গ বুলি পাইছিলা যে তলৰ সংখ্যাবিলাকক পূৰ্ণ বৰ্গ বনাবলৈ আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব ঠিক তেনেদৰে এইটো পূৰ্ণ ঘন বনাব লাগিব পূৰ্ণ ঘনত নাই গতিকে তোমালোকে এইটো কি কৰিব লাগিব পূৰ্ণ ঘন বনাবলৈ আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব ঠিক আগৰ দৰে আমি কৰিবলৈ চেষ্টা কৰিম আমি যেনেকুৱা পূৰ্ণ বৰ্গত যেনেকুৱা কৰিছিলো এটো আমি পূৰ্ণ ঘনত বনাবলৈ চেষ্টা কৰিম চাবা 4 নম্বৰৰ 1 ত কি দিয়া আছে নাম্বাৰটো দিয়া আছে 5324 এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে প্ৰথমতে ছুটি হৰণ কৰিব লাগিব 5324 ক ছুটি হৰণ কৰিলে যেহেতু লাষ্টত কি আছে 4 আছে গতিকে এটো 2 ৰে হৰণ যাব 2 2 গুণ 4 তাৰ পিছত ইয়াতে 5 আছিল তাৰ মানে বাকি থাকিল 1 13 হৈ গল 13 থাকিলে কি হ'ব 2 6 গুণ 12 13 আছিল 1 আকৌ বাকি থাকিল তেনেহলে কিমান হৈ গল 12 2 6 গুণ 12 2 2 গুণ 4 হল আকৌ লাষ্টত 2 আছে 2 ৰে হৰণ যাব 2 1 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 1 গুণ 2 লাষ্টত 1 আছে এটো 2 ৰে না যায় এটো তোমালোকে মনত ৰাখিবা এই নাম্বাৰটো 11 ৰে হৰণ যাব তোমালোকে এটো বেলেগ সংখ্যাৰে হৰণ কৰি লাভ নাই সময়টো এনে নষ্ট হ'ব তোমালোকে মনত ৰাখিব লাগিব কিছুমান বস্তু তেনেহলে তোমালোকে পৰীক্ষাত সোনকালে কৰিব পাৰিবা গতি এইটো সংখ্যা 11 ৰে হৰণ যাব ইয়াতে আছে 1 টো সৰু গতিকে দুটা একেলগত লম কাৰণ সৰু থাকিলে দুটা একেলগত লৈ ডাঙৰ বনাব লাগে গতিকে যেটো 11 তকৈ 1 সৰু গতিকে দুটা একেলগত লৈ কি ললো 13 লৈছো গতিকে 13 ক 11 কিমান বাৰ যায় 13 11 1 গুণ 11 গতিকে লাষ্টৰ সংখ্যাটো কি 3 গতিকে লাষ্টৰ সংখ্যাৰ তলত বহাব লাগিব 1 গতিকে 11 1 গুণ 11 আমাৰ আছিল কিমান 13 গতিকে আমাৰ ওলাইছে 11 গতিকে 13 ৰ পৰা 11 গলে কিমান 2 গতিকে মনে মনে ধৰি লোৱা 2 টো ইয়াতে আছে তেনেহলে কিমান আছে 23 আছে গতিকে 11 কিমান গুণ 23 11 2 গুণ 22 আমাৰ আছিল 23 বাকি থাকিল কিমান 1 গতিকে ইয়াতে মনে মনে ধৰি লোৱা 1 আছে 11 হৈ গল 11 কিমান গুণ 11 11 1 গুণ 11 হল আকৌ 1 to 1 আছে 1 to 1 মানে কি 11 11 গুণ 1 to 1 হল গতিকে 5324 ক আমি কি লিখিব পাৰিম 5324 সমান সমান 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 11 পূৰণ 11 পূৰণ 11 11 পূৰণ 11 পূৰণ 11 লিখিব পাৰো হল গতিকে তোমালোকক যেহেতু সংখ্যাটো কি আছে পূৰ্ণ ঘন সংখ্যাত নাই আমাক কি কৰিব দিছে এই সংখ্যাটো পূৰ্ণ ঘন বনাবলৈ আমি আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব গতিকে পূৰ্ণ ঘন মানে কি কৈছিলো মই এটা সংখ্যা তিনিবাৰ থাকিব লাগে গতিকে 11 তিনিবাৰ আছে এই কাৰণে ইয়াতে কোনো প্ৰবলেম নাই কিন্তু চোৱা ইয়াতে 2 কেইবাৰ আছে 2 দুটা আছে 2 দুটা আছে তাৰ মানে পূৰ্ণ ঘন বনাবলৈ 2 আৰু কেইটা লাগে এটা লাগে কাৰণ পূৰ্ণ ঘন কৰিবলৈ কি লাগে 2 কেইটা থাকিব লাগিব 3 টা থাকিব লাগিব মানে যিকোনো সংখ্যাই 3 টা থাকিব লাগে গতিকে ইয়াতে যেটো 11 তিনিবাৰ আছে ইয়াতে কোনো প্ৰবলেম নাই ইয়াতে 2 কেইবাৰ আছে 2 বাৰ আছে তাৰ মানে আৰু এটা 2 লাগে গতিকে আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব আৰু এটা 2 পূৰণ কৰিলে এটো এটা পূৰ্ণ ঘন হ'ব এতিয়া আমি লিখিম এতেকে সংখ্যাটো পূৰ্ণ ঘন পূৰ্ণ বৰ্গ কোৱা নাই পূৰ্ণ ঘন বুলি ক'লে আমি তিনিটা তিনিটাকে থাকিব লাগে ইয়াতে তিনিটা আছে 11 কাৰণে নলও মই 2 কেইটা আছে দুটা আছে আৰু এটা লাগে 2 আৰু এটা 2 ললে কি হ'ব তিনিটা 2 আহি যাব গতিকে তিনিটা 2 বনাবলৈ আৰু এটা 2 দৰকাৰ আছে ইয়াতে সেই কাৰণে আৰু এটা 2 পূৰণ কৰিব লাগে গতিকে সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব পূৰণৰ কথা সুধিছে কোৱেশ্চনত গতিকে 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব এটোই আমাৰ উত্তৰ বুজি পাইছা তোমালোকে সহজ অংক বুজি পাইছা তোমালোকে কেৱল হৰণটো ভালদৰে কৰিব লাগিব তে আমি 4 নম্বৰৰ 2 প্ৰশ্নটো আলোচনা কৰিম চাবা 4 নম্বৰৰ 2 কি দি আছে তাৰ মানে 3087 সংখ্যাটোক পূৰ্ণ ঘন বনাবলৈ ইয়াৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব গতিকে এই সংখ্যাটোক আমি কি কৰিম ছুটি হৰণ কৰিম এনেকুৱা কোৱেশ্চন থাকিলে আমি ছুটি হৰণ কৰিব লাগে গতিকে 3087 আছে গতিকে এটাক আমি ছুটি হৰণ কৰিম লাষ্টত 7 আছে এটোক 3 ৰে হৰণ যাব চাবা 3 1 গুণ 3 3 0 গুণ 0 8 কিমান বাৰ যায় 3 2 গুণ 6 আছে কিমান 8 গতিকে বাকি থাকিল কিমান 2 2 তেনেহলে 27 হৈ গল 3 কিমান গুণ 27 3 9 গুণ 27 গতিকে ইয়াতে থাকিব 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 10 কিমান বাৰ যায় 3 3 গুণ 9 3 3 গুণ 9 আছিল কিমান 10 বাকি থাকিল কিমান 1 গতিকে ইয়াতে 12 আছে
12 থাকিলে কিমান হ'ব 3 কিমান গুণ 12 3 4 গুণ 12 হল 12 মিলি গল গতিকে 9 টো 9 থাকিব 3 3 গুণ 9 হল এতিয়া মনত ৰাখিবা 343 সংখ্যাটো তোমালোকে মনত ৰাখিবা হাতেৰে হৰণ যায় গতিকে এইটো হাতেৰে কেনেকে হৰণ যাব 7 34 কিমান বাৰ যাব 7 4 গুণ 28 7 5 গুণ 35 35 বেছি হৈ যায় গতিকে 7 4 গুণ 28 28 আমাৰ কিমান ওলাইছে 7 4 গুণ 28 আছিল কিমান 34 গতিকে 34 ৰ পৰা 28 বিয়োগ কৰিব লাগিব 34 ৰ পৰা 28 বিয়োগ কৰিলে কিমান হ'ব চাবা 34 ৰ পৰা 28 বিয়োগ কৰিলে 6 হ'ব গতিকে মনে মনে ধৰিলো ইয়াতে 6 আছে গতিকে 63 হাত কিমান গুণ 63 7 9 গুণ 63 হল গতিকে 49 হল আকৌ এইটো হাতেৰে যাব 7 7 গুণ 49 হল গতিকে এইটো হৰণ আমাৰ মিলি গল গতিকে 3087 যেতিয়া আমি মৌলিক সংখ্যা পাম তেতিয়া আমি স্টপ কৰি দিম মৌলিক সংখ্যা পালে আমি আৰু হৰণ কৰিব নোৱাৰো গতিকে তেতিয়া আমি স্টপ কৰি দিম এইবিলাক মৌলিক সংখ্যা গতিকে স্টপ কৰি দিছো 3087 ক কেনেকৈ লিখিব পাৰিম 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 পূৰণ 7 7 পূৰণ 7 পূৰণ 7 বুলি আমি লিখিব পাৰো হল গতিকে 7 কেইটা আছে 3টা আছে 3 কেইটা আছে 3 আছে দুটা তাৰ মানে আৰু এটা 3 লাগে পূৰ্ণ ঘন হবলৈ কাৰণ দুটা আছে আৰু এটা দৰকাৰ গতিকে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব আৰু এটা 3 পূৰণ কৰিব লাগিব গতিকে উত্তৰটো কি হ'ব সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোৰ লগত দুটা 3 আছে আৰু এটা 3 লাগে গতিকে 3 পূৰণ কৰিব লাগিব বুজি পাইছা সহজ অংক একে ধৰণৰ তোমালোকে কেৱল হৰণটো ভালদৰে কৰিব পাৰিলে হ'ল বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ 3 নম্বৰটো আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত 3 নম্বৰটোত কি দিছে 3125 গতিকে 3125 সংখ্যাটো পূৰ্ণ ঘন হবলৈ ইয়াৰ লগত কি সৰু সংখ্যা পূৰণ কৰিব লাগিব গতিকে এইটো সংখ্যাক আমি কি কৰিম ছুটি হৰণ কৰিম 3125 ক ছুটি হৰণ কৰিম গতিকে শেষত কি আছে 5 আছে গতিকে শেষত 5 থাকিলে সংখ্যাটো কি হয় 5 ৰে হৰণ যায় গতিকে কিমান বাৰ যাব 31 ক 5 6 গুণ 30 আছিল কিমান 31 এক বাকি থাকিল 12 হৈ গল 12 কিমান বাৰ যাব 5 2 গুণ 10 আছিল কিমান 12 তেনেহলে বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰি লৈ ইয়াতে আছে 25 হৈ গল 25 থাকিলে 5 কিমান গুণ 25 5 5 গুণ 25 হল লাষ্টত আকৌ 5 আছে গতিকে এই সংখ্যাটো আকৌ 5 ৰে হৰণ যাব 5 1 গুণ 5 আছিল কিমান 6 গতিকে বাকি থাকিল কিমান 1 12 হৈ গল 12 থাকিলে 5 2 গুণ 10 আছিল কিমান 12 গতিকে বাকি থাকিল কিমান 2 গতিকে 25 হৈ গল 5 5 গুণ 25 আকৌ 5 ৰে যাব লাষ্টত 5 আছে 5 2 গুণ 10 আছিল কিমান 12 বাকি থাকিল কিমান 2 গতিকে 2 বাকি থাকিল যেটো 25 হৈ গল মনে মনে ইয়াতে 2 ধৰি লোৱা 25 5 5 গুণ 25 হল আকৌ 5 ৰে যাব 5 5 গুণ 25 গতিকে 3125 সংখ্যাটো আমি কি লিখিব পাৰো 5 কেইবাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে আমি আমাৰ যেটো পূৰ্ণ ঘন বনাব দিছে পূৰ্ণ বৰ্গ বুলি কলে আমি দুটা দুটাকে জোৰা লওঁ আৰু পূৰ্ণ ঘন বুলি কলে আমি তিনিটা তিনিটাকে লওঁ গতিকে যেটো এটা পূৰ্ণ ঘন বুলি কৈছে গতিকে আমি প্ৰথমতে তিনিটা 5 লম ইয়াতে কেইটা 5 লৈছো মই তিনিটা 5 লৈছো গতিকে 5 আৰু কেইটা আছে দুটা আছে আৰু এটা 5 লাগে বুজি পাইছা দুটা আছে আৰু এটা পূৰ্ণ ঘন হবলৈ তিনিটা যেহেতু 5 লাগে গতিকে ইয়াতে আৰু এটা 5ৰ দৰকাৰ হয় গতিকে आंसर কি হ'ব আৰু এটা কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব গতিকে লিখিম মই কি সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব দুটা 5 আছে আৰু এটা 5 দৰকাৰ ইয়াতে পূৰ্ণ ঘন হবলৈ কাৰণ দুটা আছে তিনিটা লাগে আমি কৈছো যে পূৰ্ণ ঘন হবলৈ কেইটা লাগে তিনিটা লাগে গতিকে 5 পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব বুজি পাইছা তোমালোকে এটো সহজ অংক তোমালোকে কেৱল প্ৰেক্টিস কৰিব লাগিব আৰু পূৰ্ণ বৰ্গ বুলি কলে দুটা দুটাকে লম দুটা ললোহেতেন আৰু দুটা মিলাব লাগে বুজি পাইছা আৰু পূৰ্ণ ঘন বুলি কলে তিনিটা ললো আৰু তিনিটা মিলাবলৈ কেইটা দৰকাৰ হয় বুজি পাইছা এটো আছে ডিফারেন্স এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 648 গতিকে 648 সংখ্যাটো পূৰ্ণ ঘন হবলৈ অৰ্থাৎ পূৰ্ণ ঘন বনাবলৈ আমি ইয়াৰ লগত আটাইতকৈ কি সৰু সংখ্যা পূৰণ কৰিব লাগিব গতিকে 648 ক আমি কি কৰিম ছুটি হৰণ কৰিম শেষত 8 আছে ইয়াক 2 ৰে হৰণ যাব তাৰ মানে মই এটা কনসেপ্ট কৈছিলো তোমালোকে মোৰ আগৰ ভিডিও চালে গম পাবা যে শেষত যদি অৰ্থাৎ এককৰ ঘৰত যদি 0 2 4 6 8 দেখা পোৱা এই সংখ্যাবিলাকক কি কৰি দিবা 2 ৰে হৰণ কৰি দিবা বুজি পাইছা গতিকে শেষত 8 আছে সেই কাৰণে মই কি কৰিম 2 ৰে হৰণ কৰিম বুজি পাইছা 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ লাষ্টত 4 আছে গতিকে 2 ৰে হৰণ যাব 2 1 গুণ 2
ইয়াতে 3 আছিল বাকি থাকিল 1 12 হৈ গল 2 6 গুণ 12 2 2 গুণ 4 হল আকৌ লাষ্টত 2 আছে 2 এর হরণ যাব 2 8 গুণ 16 2 1 গুণ 2 হল লাষ্টত 1 আছে এটো 2 এর হরণ না যাব এটো 3 রে কৰি চাও 3 রে যাব নেকি 3 রে যাব লাগে 3 8 কিমান বাৰ যায় 3 2 গুণ 6 গতিকে 3 2 গুণ 6 আছে কিমান 8 গতিকে 8 ৰ পৰা 6 গলে কিমান 2 গতিকে 2 টো মনে মনে ধৰি লোৱা ইয়াতে আছে 21 21 3 কিমান গুণ 21 3 7 গুণ 21 হল আকৌ 27 3 ৰে যাব 3 9 গুণ 27 আকৌ 9 কিমানৰে যাব 3 3 গুণ 9 গতিকে তোমালোকে পুৰণতা মুখস্থ কৰিব লাগিব পুৰণতা মুখস্থ নকৰিলে এইবিলাক অংক কৰিব নোৱাৰিবা এই কাৰণে কি লিখিম ইয়াতে 648 সমান সমান এতেকে 648 সমান সমান দুই কেইটা আছে এটা দুটা তিনিটা গতিকে দুই কেইটা লিখিলো এটা দুটা তিনিটা লিখিলো আৰু তিনি কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে 3 এটা দুটা তিনিটা চাৰিটা লিখিলো হল গতিকে সংখ্যাটোক যেটো পূৰ্ণ ঘন বনাবলৈ কৈছে গতিকে পূৰ্ণ ঘন বনাবলৈ আমি কি কৰিম তিনিটা তিনিটাকে লও গতিকে দুই কেইটা আছে তিনিটা আছে মিলি গল তিনি কেইটা আছে তিনিটা লিখিলো আৰু চাবাচোন এতিয়া এই ইয়াতে কেইটা তিনি বাকি থাকিল এক্সট্রা কেইটা থাকিল এটা থাকিল তোমালোকে বুজি পাইছা মই কি কৈছো মই এটো 648 ক দুই কেইটা আছে তিনিটা লিখিলো তিনি কেইটা আছে এটা চাৰিটা আছে গতিকে মই চাৰিটা লিখিলো এতিয়া যেটো পূৰ্ণ ঘন বনাব কৈছে পূৰ্ণ ঘন বনাবলৈ গলে আমি কি কৰিম তিনিটাকে আমি বাছি লও গতিকে দুই তিনিটা আছে ইয়াতে কোনো অসুবিধা নাই দুই তিনিটা আছে মিলি গল তিনি কেইটা আছে চাও তিনিটা মিলিছে গতিকে তিনি আৰু এটা এক্সট্রা থাকিল গতিকে ইয়াৰ লগত আমাক কৈছে কি পূৰণ কৰিব লাগিব বুলি কৈছে গতিকে ইয়াতে আমাৰ তিনি এক্সট্রা এটা থাকিল আৰু তিনিটা বনাবলৈ তিনিটা তিনি বনাবলৈ কেইটা তিনিৰ দৰকাৰ আৰু দুটা তিনি দৰকাৰ হয় নহয় এটা আছে তাৰমানে ইয়াতে তো মিলি গৈছে ইয়াতেও মিলি গৈছে ইয়াতে এক্সট্রা কেইটা আছে এটা তিনি আছে গতিকে এটা তিনি আছে যেহেতু আমি পূৰ্ণ ঘন পাবলৈ আৰু কেইটা তিনিৰ দৰকাৰ আৰু দুটা তিনি দৰকাৰ নে নাই তাৰমানে দুটা তিনি দিলে ইয়াতে তিনিটা তিনি পাই যাম গতিকে आंसर কিমান হ'ব 3 পূৰণ 3 কিমান হ'ব आंसर 9 হ'ব বুজি পাইছা এতিয়া মই কি লিখিম সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোৰ লগত কি পূৰণ কৰিব লাগিব তাৰ মানে এক্সট্রা কেইটা তিনি আছে এটা তিনি আছে তাৰ মানে আৰু কি পূৰণ কৰিব লাগিব দুটা তিনি পূৰণ কৰিব লাগিব এই দুটা তিনি পূৰণ কৰিলে এটা দুটা তিনিটা তিনি হ'ব পূৰ্ণ ঘন হৈ যাব বুজি পাইছা গতিকে যেহেতু এটা আছে অলৰেডি আমি আৰু দুটা লাগে গতিকে 3 পূৰণ 3 এনেকে লিখিম মই 3 পূৰণ 3 সমান সমান 9 পূৰণ কৰিব লাগিব বুজি পাইছা এটো মুছি দিলু মই এটো সাইডত এনে বুজাৰ কাৰণে কৰি দিছো এটা তিনি আছে এক্সট্রা আৰু দুটা তিনি লাগে আমাক পূৰ্ণ ঘন হবলৈ গতিকে 3 পূৰণ 3 সমান সমান 9 পূৰণ কৰিব লাগিব বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 5 ত কি দি আছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব তাৰ মানে 5 নম্বৰৰ একত দিয়া আছে 10360 গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যাত নাই গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা বনাবলৈ এই সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব বুলি কৈছে এবাৰ আগত কোৱেশ্চনটোত আছিল পূৰণ কৰিব লাগিব এবাৰ কি কৈছে হৰণ কৰিব লাগিব বুজি পাইছা গতিকে তোমালোকে এনেকুৱা কোৱেশ্চন থাকিলে কি কৰিব লাগিব প্ৰথমতে ছুটি হৰণ কৰিব লাগিব গতিকে ইয়াতে কি আছে 10368 আছে মই লিখিলো ইয়াতে কমাটো নিলিখিলেও হ'ব গতিকে লাষ্টত কি আছে 8 আছে গতিকে সংখ্যাটো 2 এৰে হৰণ যাব 10 আছে 10ক 2 5 গুণ 10 মিলি গল ইয়াতে 3 আছে 2 1 গুণ 2 আছিল কিমান 3 আমাৰ ওলাইছে 2 1 গুণ 2 বাকি থাকিল 1 16 ইয়াতে ধৰিলো মনে মনে 1 আছে 16 2 8 গুণ 16 মিলি গল এটা 8 8 থাকিব 2 কিমান গুণ 8 2 4 গুণ 8 হল লাষ্টত 4 আছে আকৌ 2 এৰে হৰণ যাব 2 2 গুণ 4 আছে কিমান 5 বাকি থাকিল কিমান তানলে 1 গতিকে 11 হৈ গল ইয়াতে 11 কিমান বাৰ যাব 2 5 গুণ 10 আছিল কিমান 11 তেনহলে বাকি থাকিল কিমান 1 গতিকে 18 আছে ইয়াতে 2 কিমান গুণ 18 2 9 গুণ 18 হল ইয়াতে 4 আছে 2 কিমান গুণ 4 2 2 গুণ 4 হল এতিয়া লাষ্টত 2 আছে আকৌ 2 এৰে হৰণ যাব 2 1 গুণ 2 2 2 গুণ 4 আছে কিমান 5 তেনহলে বাকি থাকিল 1 19 হৈ গল 2 কিমান গুণ যাব 2 9 গুণ 18 18 আছিল 19 গতিকে বাকি থাকিল 1 1 টো বাকি থাকিল যেতে এটো 12 আছে গতিকে 2 কিমান গুণ 12 2 6 গুণ 12 হল লাষ্টত 6 আছে আকৌ 2 এৰে যাব 2 6 গুণ 12 2 4 গুণ 8 9 আছিল বাকি থাকিল 1 ইয়াতে 16 হৈ গল 2 8 গুণ 16 হল লাষ্টত 8 আছে আকৌ 2 এৰে হৰণ যাব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে হৰণ যাব লাষ্টত 4 আছে 2 1 গুণ 2 ইয়াতে আছে কিমান 3 গতিকে বাকি থাকিল 1 12 আছে ইয়াতে গতিকে 2 6 গুণ 12 2 2 গুণ 4 হল লাষ্টত 2 আছে আকৌ 2 এৰে হৰণ যাব 2 8 গুণ 16 2 1 গুণ 2 লাষ্টত কি আছে 1 ওলাইছে গতিকে এটো আৰু 2 এৰে হৰণ না যায় এতিয়া কি হেৰে হৰণ যাব 3 ৰে হৰণ যাব গতিকে 3 2 গুণ 6
আছে কিমান 8 গতিকে বাকি থাকিল কিমান 2 গতিকে মনে মনে ধৰি লোৱা 2 টো ইয়াতে আছে 21 গতিকে 3 7 গুণ 21 হল আকৌ 3 ৰে যাব 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 হল গতিকে এই সংখ্যাটোক আমি এনেকৈ হৰণ কৰিব পাৰো গতিকে মোৰ ঠাই নাই সেইকাৰণে মই সাইডত লিখিম তোমালোকে তলত লিখিবা কি লিখিম 10368 সমান সমান 10368 সমান সমান তোমালোকে এটা এতেকে দিব পাৰা ইয়াতে 10368 সমান সমান দুই কেইবাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে সাতটা আছে গতিকে মই কি কৰিম 7টা লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে সাতটা দুই লিখিলো আৰু তিনি কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিটা আছে গতিকে মই চাৰিটা লিখিম এটা দুটা তিনিটা চাৰিটা হল এতিয়া চাবা আমাক কোৱেশ্চনটো কি কৈছে পূৰ্ণ ঘন বুলি কৈছে না পূৰ্ণ বৰ্গ বুলি কৈছে যেহেতু পূৰ্ণ ঘন বুলি কৈছে আমি পূৰ্ণ ঘন বুলি কলে আমি কেইটা কেইটাকে লওঁ তিনিটা তিনিটাকে লওঁ আৰু পূৰ্ণ বৰ্গ বুলি কলে আমি কেইটা কেইটা লওঁ দুটা দুটা লওঁ গতিকে ইয়াতে যেহেতু পূৰ্ণ ঘন কথা কৈছে সেইকাৰণে আমি কি কৰিম তিনিটা তিনিটা লওঁ গতিকে তিনিটা লৈছো ইয়াতে তিনিটা লৈছো হল এই দুটা এই দুই কেইটা আছে দুই এটা আছে গতিকে আৰু নাই গতিকে এটা আমি ল'ব নোৱাৰিম তিনি তিনিটা ল'ব পাৰিছো না নাই পাৰিছো গতিকে এক্সট্ৰা কি আছে চাবাচোন ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে গতিকে দুই থাকিল কেইটা এটা আৰু তিনি থাকিল এটা গতিকে যেহেতু হৰণৰ কথা কৈছে মই ইতিমধ্যে আগৰ ক্লাছত কৈছিলো অৰ্থাৎ অনুশীলনী R1 ত মই কৈছিলো এনেকুৱা কোৱেশ্চন আছিল তোমালোকৰ পূৰ্ণ বৰ্গ বনাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগে পূৰ্ণ বৰ্গ আছিল গতিকে হৰণ থাকিলে কি কৰিব লাগে হৰণ থাকিলে আমি যেটো এক্সট্ৰা থাকে এক্সট্ৰা সংখ্যাটো গুচাই দিব লাগে বুজি পাইছা গুচাই দিব লাগে এটো পূৰণৰ কথা কোৱা নাই এটো হৰণৰ কথা কৈছে গতিকে 2 আৰু 3 টো আমাৰ বেছিকে আছে গতিকে এই সংখ্যাটোক আমি গুচাই দিম গতিকে 2 পূৰণ 3 কিমান 6 গতিকে 6 ইয়াৰ পৰা কি হ'ব গুচি যাব গতিকে মই কি লিখিম ইয়াতে 10368 সংখ্যাটো পূৰ্ণ ঘন হবলৈ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব আমাৰ এক্সট্ৰা কি আছে 2 এটা এক্সট্ৰা আছে গতিকে 2 টো গুচাই দিম গতিকে 2 এটা গুচাই দিলো আৰু এটা 3 বেছি আছে 3 এটা গুচাই দিলো গতিকে 2 পূৰণ 3 সমান সমান 6 ৰে হৰণ কৰিব লাগিব বুজি পাইছা তোমালোকে আৰু যদি পূৰণৰ কথা সুধিলহেতেন কোৱেশ্চনটো যদি হৰণ নাথাকি পূৰণ থাকিলহেতেন তেনেহলে আমাৰ ইয়াতে এটা 2 আছে আৰু কি লাগিব দুটা 2 লাগে তিনিটা বনাব লাগে তাৰ মানে পূৰণ থাকিলে কি হ'ব পূৰণ যদি কোৱেশ্চনত পূৰণ থাকে আমি আৰু কি বনাব লাগে দুটা 2 পূৰণ কৰি তিনিটা বনাব লাগে বুজি পাইছা তেনেহলে ইয়াতে দুটা 2 লাগিলহেতেন আৰু ইয়াতে দুটা 3 লাগিলহেতেন গতিকে এই কেইটা হলেহেতেন आंसर বুজি পাইছা যেহেতু পূৰণ দিয়া নাই হৰণৰ কথা কৈছে গতিকে এইটো ফৰ্মুলা আমাৰ নহব গতিকে আমি কি কৰিম যেটো আমাৰ বেছি হ'ব সেই বেছিটো আমি কি কৰিম গুচাই দিম গতিকে 2 এটা গুচাই দিলো আৰু 3 এটা গুচাই দিলো গতিকে 2 পূৰণ 3 6 আমি গুচাই দিলো গতিকে গুচাই দিয়া মানে হৰণ গতিকে 6 ৰে হৰণ কৰিব লাগে বুলি আমি লিখিব পাৰো বুজি পাইছা হৰণ বুলি কলে তোমালোকে এক্সট্ৰা যেটো হ'ব তিনিটা ওলাই যেটো বেছি হ'ব যিবিলাক বেছি হ'ব সেইবিলাক তোমালোকে গুচাই দিবা আৰু মাজত কি দিবা পূৰণ চিন দিবা হল এতে উত্তৰ এতিয়া আমি 5 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা 5 নম্বৰৰ দুইত কি দি আছে 2187 গতিকে 2187 সংখ্যাটো পূৰ্ণ ঘন সংখ্যাত নাই গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা বনাব দিছে অৰ্থাৎ এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা বনাবলৈ আটাইতকৈ কি সৰু সংখ্যা হৰণ কৰিব লাগে বুলি কৈছে গতিকে কি কৰিম মই প্ৰথমতে ছুটি হৰণ কৰিম 2187 গতিকে লাষ্টত 7 আছে এটো 3 ৰে হৰণ যাব 3 7 গুণ 21 তাৰপিছত 8 আছে 3 2 গুণ 6 8 আছে গতিকে বাকি থাকিল কিমান 2 গতিকে মনে মনে ধৰি ললা 2 ইয়াতে আছে 27 3 9 গুণ 27 হল আকৌ লাষ্টত 9 আছে গতিকে 3 ৰে হৰণ যাব 3 2 গুণ 6 আছিল কিমান 7 গতিকে বাকি থাকিল 1 12 হৈ গল 3 4 গুণ 12 3 3 গুণ 9 হল আকৌ 3 ৰে যাব 3 8 গুণ 24 3 1 গুণ 3 হল আকৌ 3 ৰে যাব 3 2 গুণ 6 আছে কিমান 8 বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰি লও ইয়াতে আছে 21 3 7 গুণ 21 হল আকৌ যাব 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 গতিকে 2187 ক আমি কি লিখিব পাৰিম 2187 সমান সমান 1 2 3 4 5 6 7 গতিকে 1 2 3 4 5 6 7 সাতটা 3 আছে গতিকে মই সাতটা 3 লিখিলো পূৰণ চিন দিছো মাজত তাৰ পিছত চাবা যেটো পূৰ্ণ ঘন বনাব দিছে আমি কি কৰিম তিনিটা তিনিটাকে ওলাম গতিকে ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে হল আমাৰ কি আছে তিনি এটা কি আছে এক্সট্ৰা আছে আমাক পূৰণ কৰিব দিছে না হৰণ কৰিব দিছে যেহেতু কোৱেশ্চনত হৰণ কৰিব দিছে তেনেহলে আমি কি কৰিম তিনিটো গুচাই দিম বুজি পাইছা আৰু যদি পূৰণ কৰিব দিলেহেতেন তেনেহলে ইয়াৰ লগত আৰু কি পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব গতিকে এটা 3 আছে আৰু দুটা 3 লাগে বুজি পাইছা গতিকে आंसर কি হলহেতেন 9 হলহেতেন যেহেতু পূৰণ কৰিব দিয়া নাই কোৱেশ্চনত হৰণ বুলি কৈছে হৰণ কৰিব দিলে আমি কি কৰিব লাগে যেটো এক্সট্ৰা হয় যেটো বেছি হয় এটো গুচাই দিবা বুজি পাইছা তোমালোকে পাৰ্থক্যটো কত তাৰ মানে মই কি ক'ব বিচাৰিছো যেতিয়া কোৱেশ্চন তোমালোকে ভালকে চাবা ইখিনিলৈকে সেম ইখিনিলৈকে পূৰণ দিয়ক বা হৰণ দিয়ক ইখিনিলৈকে সেম তিনিটা তিনিটাকে ওলাই এইখিনিলৈকে সেম কিন্তু কোৱেশ্চনটোত চাবা পূৰণ দিছে
নে হৰণ কৰিব দিছে চাবা কোৱেশ্চনটো ভালকে পঢ়ি চাবা যদি পূৰণ দিয়ে তেনেহলে কি হ'ব তাৰ মানে পূৰণ দিলে কি কৰিব লাগিব আমি পূৰ্ণঘন হ'বলৈ কি কৰিব লাগে তিনিটাকে লাগে গতিকে ইয়াতে তিনিটা আছে ইয়াতে তিনিটা আছে ইয়াতে কেইটা আছে এটা আছে তাৰ মানে তিনিটা বনাবলৈ অৰ্থাৎ কি পূৰণ কৰিব লাগিব ইয়াত এটা আছে তাৰ মানে আৰু দুটা লাগে তিনি গতিকে आंसर হলেহেঁতেন 3 পূৰণ 3 সমান 9 হলেহেঁতেন বুজি পাইছা পূৰণ দিলে এইটো হলেহেঁতেন কিন্তু যেহেতু কোৱেশ্চনত হৰণ দিলে কি হ'ব হৰণ দিলে তোমালোকে যেটো এক্সট্ৰা হ'ব যেটো এক্সট্ৰা থাকিব এইটো তিনিটা আছে ইয়াতে তিনিটা আছে এইটো এটা বেছি আছে তাৰ মানে এক্সট্ৰা আছে এই এক্সট্ৰা সংখ্যাটো তোমালোকে গুচাই দিবা বুজি পাইছা তাৰ মানে आंसर যেহেতু ইয়াতে কোৱেশ্চনটো হৰণ দিছে গতিকে আমি তিনিটো গুচাই দিম आंसर কি হ'ব 3 হ'ব গতিকে মই কি লিখিম এতেকে 2187 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ সংখ্যাটো কিহেৰে হৰণ কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব বুজি পাইছা 3 ৰে হৰণ কৰিব লাগিব ইজি অংক তোমালোকে বুজি পাইছা হৰণটো কেৱল ভালকে কৰিবা বাকি নিয়ম একেই হল এতিয়া আমি 5 নম্বৰৰ 3টো আলোচনা কৰিম চাবা কি দি আছে 5 নম্বৰৰ 3 দি আছে 5000 গতিকে 5000 সংখ্যাটো পূৰ্ণঘন সংখ্যা বনাবলৈ এই সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব গতিকে কি কৰিম আমি 5000 ক কি কৰিম ছুটি হৰণ কৰিম গতিকে লাষ্টত 0 আছে 2 ৰে হৰণ যাব 2 গুণ কিমান 4 আছে কিমান 5 গতিকে 1 বাকি থাকিল এটা ধৰি ল 1 আছে 10 হৈ গল 2 5 গুণ 10 মিলি গল গতিকে 2 0 গুণ 0 2 0 গুণ 0 হল আকৌ লাষ্টত 0 আছে 2 ৰে হৰণ যাব 2 1 গুণ 2 হল ইয়াতে 5 আছে গতিকে 2 5 ক কিমান মাৰ যাব 2 2 গুণ 4 আছে কিমান 5 গতিকে বাকি থাকিল কিমান 1 গতিকে ধৰি ল 1 ইয়াতে আছে 10 হৈ গল 2 5 গুণ 10 মিলি গল গতিকে 0 টো 0 থাকিব 2 0 গুণ 0 হল আকৌ 0 আছে 2 ৰে হৰণ যাব 2 6 গুণ 12 মিলি গল 5 টো 5 থাকিব 2 2 গুণ 4 আছে কিমান 5 গতিকে বাকি থাকিল কিমান 1 বাকি থাকিল তেনেহলে 10 হৈ গল 2 5 গুণ 10 হল এতিয়া ইয়াতে 5 আছে গতিকে 5 আছে যেহেতু এই 5 থাকিলে কি হ'ব 2 ৰে হৰণ না যাব এটো 3 ৰেও না যাব এটো কি হেৰে যাব 5 ৰে যাব বুজি পাইছা 3 ৰে কৰি চাবা 3 ৰে না যাব এটো 5 ৰে যাব বুজি পাইছা গতিকে 5 1 গুণ 5 ইয়াতে 5 1 গুণ 5 আছে কিমান 6 বাকি থাকিল কিমান 1 তেনেহলে 12 হৈ গল 12 কিমান বাৰ যাব 5 2 গুণ 10 আছিল 12 বাকি থাকিল 2 গতিকে 2 টো ধৰি লৈ ইয়াতে আছে মনে মনে 25 হৈ গল 5 5 গুণ 25 হল আকৌ 5 ৰে যাব 5 2 গুণ 10 আছে কিমান 12 গতিকে 12 আছে গতিকে বাকি থাকিল কিমান 2 তেনেহলে 2 টো মনে মনে ধৰি লৈ ইয়াতে আছে 25 গতিকে 5 5 গুণ 25 হল এতিয়া আকৌ কি লিখিব পাৰিম 5 5 গুণ 25 হল এটো মৌলিক সংখ্যা পাইছো ইয়াতে স্টপ কৰি দিম এতিয়া আমি 5000 ক কি বুলি লিখিব পাৰিম এতেকে 5000 সমান সমান 2 কেইটা আছে 3টা গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 কেইটা আছে 1 2 3 4টা গতিকে 1 2 3 4টা যেহেতু কোৱেশ্চনটোত পূৰ্ণ ঘন বনাব দিছে গতিকে 3টা লম গতিকে ইয়াতে 3টা লৈছো ইয়াতে 3টা লৈছো গতিকে 5 কি আছে এটা এক্সট্ৰা আছে অৰ্থাৎ বেছি আছে গতিকে যেহেতু হৰণৰ কথা কৈছে গতিকে 5 টো আমি গুচাই দিম आंसर কিমান হ'ব 5 এতিয়া আমি কি লিখিব পাৰিম এতেকে 5000 সংখ্যাটো পূৰ্ণঘন হ'বলৈ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব যেহেতু 5 এটা এক্সট্ৰা আছে বেছি আছে গতিকে 5 টো আমি গুচাই দিম গতিকে 5 ৰে হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিব লাগিব বুজি পাইছা তোমালোকে সহজ অংক হৰণ বুলি ক'লে গুচাই দিবা আৰু পূৰণ বুলি ক'লে কেইটা লাগে 3টা বনাবলৈ কেইটাৰো দৰকাৰ বুজি পাইছা হেতু হ'ব आंसर এতিয়া আমি 5 নম্বৰৰ 4টো আলোচনা কৰিম চাবা 5 নম্বৰৰ 4টোত কি দি আছে 5 নম্বৰৰ 4টোত দি আছে 8192 গতিকে 8192 সংখ্যাটোক পূৰ্ণঘন বনাবলৈ এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব গতিকে প্ৰথমতে আমি কি কৰিম 8192 সংখ্যাটোক ছুটি হৰণ কৰিম গতিকে লাষ্টত যেহেতু 2 আছে সংখ্যাটো 2 ৰে হৰণ যাব গতিকে 2 4 গুণ 8 গতিকে ইয়াতে কিমান আছে 1 আছে গতিকে 1 টো হৈছে 2 তকৈ সৰু যদি সৰু আছে তেনেহলে আমি কি কম দুটা একেলগত লব লাগে কাৰণ দুটা একেলগত লোৱাৰ পাছত কি কৰিব লাগে ডাঙৰ কৰিব লাগে গতিকে দুটা একেলগত লৈছো 19 19 2 তকৈ ডাঙৰ হ'ল গতিকে হৰণ যাব এতিয়া 2 কিমান গুণ 19 2 9 গুণ 18 2 10 গুণ 20 গতিকে 2 10 গুণ দিলে বেছি হৈ যায় সেইকাৰণে 2 9 বাৰ যাব 18 গতিকে এতিয়া 9 টো ক'ত বহাম 1 ৰ তলত বহাম নে 9 ৰ তলত বহাম যেহেতু 19 একেলগত লৈছো আৰু লাষ্টত কি আছে 9 আছে গতিকে লাষ্টৰ সংখ্যাটোৰ তলত বহাব লাগে গতিকে 2 9 গুণ কিমান 18 2 9 গুণ 18 আছিল কিমান 19 বাকি থাকিল কিমান 1 গতিকে 1 টো মনে মনে ধৰি লৈ ইয়াতে আছে 12 হৈ গল 2 কিমান গুণ 12 2 6 গুণ 12 হল ইয়াতে এটা খালি আছে না নাই খালি থকাৰ কাৰণে ইয়াতে কি দিম 0 দি দিম হল চাবা এতিয়া আকৌ কি কৰিম 2 ৰে যাব কাৰণ ইয়াতে 6 আছে লাষ্টত 6 থাকিলে 2 ৰে হৰণ যায় 2 2 গুণ 4 2 0 গুণ 0 2 4 গুণ 8 2 4 গুণ 8 বাকি আছে কিমান 1
1 16 হৈ গ'ল 2 8 গুণ 16 হল আকৌ 2 এৰে যাব 2 1 গুণ 2 2 0 গুণ 0 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 2 গুণ 4 বাকি থাকিল কিমান 1 11 হৈ গ'ল 2 5 গুণ 10 আছিল 11 বাকি থাকিল 1 12 হৈ গ'ল 2 6 গুণ 12 হল আকৌ 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 4 আছিল কিমান 5 গতে বাকি থাকিল 1 16 হৈ গ'ল 2 8 গুণ 16 হল আকৌ 2 এৰে যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 1 গুণ 2 বাকি থাকিল 1 12 হৈ গ'ল 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 হল দুই এটা মৌলিক সংখ্যা ইয়াত আমি স্টপ কৰি দিম তলত হল এতিয়া মোৰ ইয়াতে ঠাই নাই সেই কাৰণে মই কি কৰিম সাইডত লিখিম চাবা কি লিখিব পাৰিম 8192 এতেকে 8192 সমান সমান দুই কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে গতিকে মই 13টা লিখিম 1 2 3 4 5 6 7 8 9 10 11 12 13 হল গতিকে ইয়াতে যেহেতু 2 13টা আছে গতিকে ইয়াতে মই কি কৰিছো 13টা লিখিছো হল এতিয়া আমি যেহেতু পূর্ণ ঘন বনাব দিছে আমি কি কৰিম তিনিটা তিনিটাকে লম গতিকে মই তিনিটা লৈছো ইয়াৰ পৰা তিনিটা লৈছো ইয়াৰ পৰা তিনিটা লৈছো ইয়াৰ পৰা তিনিটা লৈছো গতিকে আমাৰ এক্সট্ৰা অৰ্থাৎ বেছি কি থাকিল এটা দুই থাকিল গতিকে এই দুইটোক আমি গুচাই দিম যেহেতু কোৱেশ্চনত হৰণৰ কথা কৈছে গতিকে আমি কি লিখিম 8192 সংখ্যাটো 8192 সংখ্যাটো পূর্ণ ঘন হবলৈ সংখ্যাটোক কিহেৰে হৰণ কৰিব লাগিব যেহেতু 2 এটা বেছি আছে গতিকে 2টো আমি গুচাই দিব লাগিব কাৰণ হৰণ থাকিলে গুচাই দিব লাগে গতিকে 2 এৰে হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব বুজি পাইছা সহজ অংক একে নিয়ম একেই কেৱল আমাৰ হৰণবিলাক বেলেগ বেলেগ বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 6 আলোচনা কৰিম বা কোৱেশ্চন নম্বৰ 6 কি দি আছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা তাৰমানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ আমাৰ কি ওলাব দিছে ঘনমূল ওলাব দিছে অৰ্থাৎ কিউব ৰুট ওলাব দিছে গতিকে 6 নম্বৰৰ একত কি আছে 1331 গতিকে যেহেতু আমাক ঘনমূল ওলাব দিছে ঘনমূলৰ চিন কি তোমালোকে জানা যে ঘনমূলৰ চিন হৈছে ইয়াতে স্কয়াৰ ৰুট লিখি ইয়াতে এটা 3 দিব লাগে ইয়াতে এটা 3 লিখি দিলে কি হ'ব ঘনমূল বুলি কোৱা হয় বুজি পাইছা আৰু ইংৰাজীত কি বুলি কোৱা হয় কিউব ৰুট বুলি কোৱা হয় বুজি পাইছা এইটো আছিল স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল এইটো হৈছে কিউব ৰুট অর্থাৎ ঘনমূল গতিকে যেহেতু আমাক ঘনমূল ওলাব দিছে গতিকে আমি এইটো চিন ব্যৱহাৰ কৰিম হল এতিয়া আমি ছুটি হৰণ কৰিব লাগিব ঘনমূল ওলাব দিলে আমি কি কৰিম প্ৰথমতে ছুটি হৰণ কৰিম 1331ক আমি ছুটি হৰণ কৰিম তোমালোকে এইটো মনত ৰাখিবা 1331 সংখ্যাটোক 11 ৰে হৰণ যায় এইটো 2 এৰেও নাযায় 3 এৰেও নাযায় 5 এৰেও নাযায় 7 এৰেও নাযায় 8 এৰেও নাযায় 9 এৰেও নাযায় গতিকে এই সংখ্যাটোক ডাইৰেক্ট কিহেৰে হৰণ কৰি দিবা তোমালোকে 11 ৰে হৰণ কৰি দিবা গতিকে এইটো মনত ৰাখিব লাগিব সেই কাৰণে মই ইয়াতে কি কৰিলো এটা ষ্টাৰ মাৰ্ক দি দিলো কাৰণ তোমালোকে এইটো মনত ৰাখিব লাগিব তোমালোকে যদি বেলেগ সংখ্যাৰে হৰণ কৰা তোমালোকৰ সময়টো এনে নষ্ট হ'ব 11 ৰে কিমান বাৰ যায় ইয়াতে 13 আছে গতিকে 11 1 গুণ 11 আমাৰ কিমান ওলাইছে 11 ইয়াতে আছিল 13 গতিকে বাকি থাকিল কিমান 2 কাৰণ 13 ৰ পৰা 11 গলে কিমান 2 গতিকে 2 যেহেতু বাকি থাকিল ইয়াতে 2 টো মনে মনে ধৰি লও ইয়াতে আছে 23 হৈ গল তেতিয়াহলে 11 কিমান গুণ 23 11 2 গুণ 22 11 2 গুণ কিমান 22 আছিল কিমান 23 কিমান বাকি থাকিল 1 বাকি থাকিল গতিকে মনে মনে ধৰি লও 1 টো ইয়াতে আছে 11 হৈ গল তেনলে 11 1 গুণ 11 হল 121ক আকৌ 11 ৰে যায় 11 11 গুণ কি 121 গতিকে যেহেতু আমাক কি কৰিছে এবাৰ ঘনমূল ওলাব দিছে গতিকে আমি সেই কাৰণে কি কৰিম ঘনমূল চিন ব্যৱহাৰ কৰিম এতেকে ঘনমূল চিন ব্যৱহাৰ কৰিব লাগিব কাৰ ঘনমূল ওলাব দিছে 1331 সমান সমান তোমালোকে ঘনমূল চিন ব্যৱহাৰ কৰিবা এনেকে তাৰ পিছত 1331ক আমি কি হিচাপত লিখিব পাৰো 11 পূৰণ 11 বুলি লিখিব পাৰিম না নাই পাৰিম গতিকে মই কি লিখিম 11 পূৰণ 11 বুলি লিখিব পাৰো হল এতিয়া 11 কেইবাৰ আছে তিনিবাৰ আছে গতিকে যেহেতু 11 কেইটা আছে তিনিটা আছে গতিকে তিনিটা থাকিলে কি হয় ঘনমূলৰ ভিতৰত যদি এটা সংখ্যা যদি তিনিবাৰ থাকে সেই সংখ্যাটো বাহিৰত ওলাই আহে গতিকে যেহেতু 11 আছে ইয়াতে তিনিবাৰ গতিকে কি আহিব 11 টো বাহিৰত ওলাই যাব ইয়াৰ পৰা কিউব ৰুটটো উঠি যাব বুজি পাইছা না নাই তিনিটা 11 ৰ পৰা এটা 11 আহি গল আৰু কিউব ৰুটটো উঠি যাব গতিকে आंसर কি হ'ব ইয়াৰ 11 বুজি পাইছা এতিয়া আমি 6 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা কি দি আছে 1728 ৰ ঘনমূল ওলাব দিছে অৰ্থাৎ কিউব ৰুট ওলাব দিছে তেনেহলে আমি কি কৰিম প্ৰথমতে ছুটি হৰণ কৰিম 1728 গতিকে হেকত যেহেতু লাষ্টত 8 আছে গতিকে সেই কাৰণে কি কৰিম এই সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰো 17 কিমান বাৰ যায় 2 8 গুণ 16
16 আছে কিমান 17 বাকি থাকিল 1 গতিকে মনে মনে ধৰিলে 1 টো ইয়াতে আছে 12 হৈ গল 2 কিমান গুণ 12 2 6 গুণ 12 মিলি গল গতিকে 8 টো আকে থাকিব 2 কিমান গুণ 8 2 4 গুণ 8 হল আকৌ লাষ্টত 4 আছে 2 ৰে হৰণ যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 হল আকৌ 2 ৰে যাব 2 2 গুণ 4 2 1 গুণ 2 আছে কিমান 3 বাকি থাকিল কিমান 1 1 টো মনে মনে ধৰিলে ইয়াতে আছে 12 হৈ গল 2 কিমান গুণ 12 2 6 গুণ 12 হল আকৌ 2 ৰে যাব 2 1 গুণ 2 এতিয়া চাবা 1 টো কি হৈছে 2 তকৈ সৰু গতিকে দুটা একেলগত ল'ব লাগিব 16 তে 2 কিমান গুণ 16 2 8 গুণ 16 গতিকে লাষ্টৰ তলত লিখিব লাগে 2 8 গুণ 16 লিখিলো মাজত খালি আছে সেইকাৰণে এটা 0 বহাই দিব লাগিব হল আকৌ লাষ্টত 8 আছে 2 ৰে হৰণ যাব 2 5 গুণ 10 আৰু 2 কিমান গুণ 8 2 4 গুণ 8 আকৌ লাষ্টত 4 আছে 2 ৰে হৰণ যাব 2 2 গুণ 4 আছে কিমান 5 বাকি থাকিল 1 14 2 7 গুণ 14 হল এতিয়া 27 আছে 27 ক 2 ৰে না যায় এটো কি হেৰে যাব 3 ৰে যাব গতিকে 3 9 গুণ 27 3 3 গুণ 9 হল এতিয়া আমি কি লিখিব পাৰিম চাবা কিউব ৰুট অফ এতিয়া আমি কি লিখিম কিউব ৰুট যেহেতু আমাক ঘনমূল ওলাব দিছে সেইকাৰণে কিউব ৰুট আমি ব্যৱহাৰ কৰিম কাৰ কিউব ৰুট ওলাব দিছে 1728 গতিকে কি লিখিম ইয়াতে 1728 সমান সমান কিউব ৰুট অফ চাবা 1728 ক আমি কি বুলি লিখিব পাৰিম দুই কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে ইয়াতে মই 2 6টা লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা হল আৰু তিনি কেইটা আছে এটা দুটা তিনিটা গতিকে মই ইয়াতে কি লিখিম তিনিটা তিনি লিখিম কাৰণ হৰণ কৰাৰ পিছত আমি কি পালো 6টা 2 পাইছো আৰু তিনিটা 3 পাইছো হল এটো লিখিলো আৰু ঘনমূল চিনটো মই কি কৰি দিলো অলপ ডাঙৰ কৰি দিলো এতিয়া আমি কি কৰিব পাৰিম চাবা যেহেতু ঘনমূল ওলাব দিছে আমি কি কৰিম তিনিটা তিনিটাকে বাছি ওলাম গতিকে 2 কেইটা আছে ইয়াতে তিনিটা লৈছো 2 তিনিটা লৈছো 3 কেইটা লৈছো তিনিটা লৈছো হল গতিকে এই তিনিটা 2 ৰ পৰা এটা 2 ওলাই আহিব বাহিৰত এই তিনিটা 2 ৰ পৰা এটা 2 ওলাই আহিব বাহিৰত এই তিনিটা 3 ৰ পৰা এটা 3 ওলাই আহিব বাহিৰত তাৰ মানে ইয়াৰ পৰা এটা 2 ওলাই আহিলে ইয়াৰ পৰা এটা 2 ওলাই আহিলে ইয়াৰ পৰা এটা 3 ওলাই আহিলে হল এতিয়া আৰু কিউব ৰুটটো কি হয় উঠি যায় গতিকে এতিয়া আমি কি কৰিব পাৰো 2 2 গুণ 4 4 3 গুণ কিমান 12 গতিকে উত্তৰ কিমান হ'ব 12 গতিকে উত্তৰ ইয়াৰ কিমান হ'ব সমান সমান 12 মোৰ ঠাই নাই তলত সেইকাৰণে মই ইয়াতে লিখিলো তোমালোকে লিখি লবা 12 গতিকে ইয়াৰ ঘনমূল কি হ'ব 12 এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ৰ 3 নম্বৰটো আলোচনা কৰিম চাবা 2197 ৰ কি ওলাব লাগে ঘনমূল ওলাব লাগে অৰ্থাৎ কিউব ৰুট ওলাব লাগে চাবা প্ৰথমতে আমি ছুটি হৰণ কৰিম 2197 গতিকে এইটো সংখ্যাক তোমালোকে মনত ৰাখিবা এই সংখ্যাটো 13 ৰে হৰণ যায় কিহেৰে হৰণ যায় 13 ৰে হৰণ যায় সেইকাৰণে তোমালোকে ইয়াতে এটা ষ্টাৰ মাৰ্ক দিব পাৰা কাৰণ তোমালোকে এটো মনত ৰাখিব লাগিব বেলেগ সংখ্যাৰ হৰণ কৰিলে তোমালোকৰ পৰীক্ষাত সময় নষ্ট হ'ব সেইকাৰণে মনত ৰাখিবা এই সংখ্যাটো 13 ৰে হৰণ যায় তোমালোকে কিছুমান সংখ্যা মনত ৰাখিব লাগিব এটো অলপ মনত ৰাখিবা যে এই সংখ্যাটো প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে তোমালোকৰ অটোমেটিক মনত থাকি যাব ডাইৰেক্ট হৰণ কৰি দিবা পৰীক্ষাত তোমালোকৰ এনে সময় নষ্ট হ'ব সেইকাৰণে ডাইৰেক্ট মনত ৰাখিবা 13 ৰে হৰণ যাব বুলি বুজি পাইছা গতিকে 13 কিমান বাৰ যাব এতিয়া চাবা ইয়াতে 21 আছে দুইটো সৰু সেইকাৰণে একেলগত লৈছো 21 গতিকে 13 কিমান গুণ 21 13 1 গুণ 13 13 2 গুণ 26 গতিকে 13 একবাৰ যাব 13 একবাৰ কিমান যাব 13 1 গুণ 13 আছে কিমান 21 গতিকে 21 ৰ পৰা 13 গলে কিমান 21 ৰ পৰা 13 গলে তোমালোকে চোৱাচোন 21 ৰ পৰা 13 গলে কিমান 21 ৰ পৰা 13 গলে হৈছে 8 গতিকে আমাৰ কিমান ওলাইছে 8 ওলাইছে হল গতিকে 8 যদি ওলাইছে 8 টো মনে মনে ধৰি লোৱা ইয়াতে আছে 89 গতিকে 13 কিমান গুণ 89 13 কিমান গুণ কি হ'ব 89 হ'ব গতিকে আমি 13 ৰ ঘৰৰ নটা নাজানো যদি আমি পূৰণ কৰি যাম 13 6 বাৰ কৰি চাম 6 3 গুণ 18 8 হাতত থাকিলে 6 1 গুণ 6 একে কিমান 7 আকৌ 13 7 বাৰ কৰি চাম 7 3 গুণ 21 1 হাতত থাকিল 2 7 1 গুণ 7 আৰু 2 যোগ কৰিলে কিমান 91 গতিকে যেহেতু 89 আছে আমাৰ ইয়াতে গতিকে 7 পূৰণ কৰিলে বেছি হৈ যায় সেইকাৰণে 6 পূৰণ কৰিম 6 পূৰণ কৰিলে কিমান হ'ব 78 গতিকে ইয়াতে মই 6 পূৰণ কৰিলো আমাৰ কিমান ওলাইছে 78 ওলাইছে গতিকে ইয়াতে আছিল 89 আমাৰ ওলাইছে 78 গতিকে 89 ৰ পৰা 78 গলে কিমান কম থাকিল আমাৰ 9 ৰ পৰা 8 গলে 1 8 ৰ পৰা 7 গলে 1 গতিকে 117 ইয়াতে কিমান আছে 117 আছে গতিকে 117 যদি আছে 13 কিমান গুণ 117 গতিকে 13 9 গুণ চাও আমি 9 পূৰণ কৰি চাও 9 3 গুণ 27 27 ৰ 7 হাতত থাকিল 2 9 1 গুণ 9 আৰু 2 যোগ কৰিলে 11 গতিকে 13 9 গুণ কিমান 117 গতিকে 13 9 গুণ 117 হল এতিয়া আকৌ এই সংখ্যাটো কি হয় 13 ৰে হৰণ যায় 13 13 গুণ কি হয় 169 হয় তোমালোকে মনত ৰাখিবা 13 ৰ বৰ্গ হৈছে 169 গতিকে 13 13 গুণ 169 গতিকে আমি যেহেতু এতিয়া কিউব ৰুট ওলাব দিছে গতিকে কিউব ৰুট চিনটো ব্যৱহাৰ কৰিম তাৰ কিউব ৰুট ওলাব দিছে 2197 গতিকে মই কি লিখিম 2197 সমান সমান গতিকে কিউব ৰুটটো মই ইয়াতে ডাঙৰকে দিম তেতিয়া আমি কি লিখিব পাৰিম 2197 ক 13 পূৰণ 13 পূৰণ 13 বুলি লিখিব পাৰিম গতিকে 13 পূৰণ 13 পূৰণ 13 বুলি লিখিলো গতিকে 13 কেইবাৰ আছে 3 বাৰ আছে গতিকে 3টাৰ পৰা কি হ'ব
এটা 13 বাহিৰত ওলাই আহিব আৰু কিউব ৰুটটো কি হ'ব উঠি যাব হল গতিকে आंसर কিমান হ'ব 13 বুজি পাইছা সহজ অংক তোমালোকে কেৱল হৰণটো জানিব লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 2744 ৰ ঘনমূল ওলাব দিছে অৰ্থাৎ কিউব ৰুট ওলাব দিছে গতিকে মই প্ৰথমতে কি কৰিম 2744 ক কি কৰিম ছুটি হৰণ কৰিম লাষ্টত 4 আছে সেইকাৰণে 2 এৰ হৰণ যাব 2 1 গুণ 2 তাৰ পিছত ইয়াতে 7 আছে 2 কিমান গুণ যাব 2 3 গুণ 6 আৰু আছে কিমান 7 গতিকে 7 ৰ পৰা 6 গলে কিমান 1 গতিকে 1 বাকি থাকিব ইয়াতে মনে মনে ধৰি লোৱা 14 হৈ যাব 2 7 গুণ 14 মিলি গল তেনেহলে 4 টো 4 থাকিব 2 2 গুণ 4 হল তাৰ পিছত লাষ্টত 2 আছে 2 এর হরণ যাব 2 কিমান বার যাব 2 6 গুণ 12 আছে কিমান 13 গতিকে বাকি থাকিল কিমান 1 বাকি থাকিল তেনেহলে ইয়াতে 17 হৈ গল তেনেহলে 2 কিমান গুণ 17 2 8 গুণ 16 আছিল 17 বাকি থাকিল 1 গতিকে মনে মনে ধৰি ল 1 টো ইয়াতে আছে 12 গতিকে 2 6 গুণ কিমান 12 হল আকৌ 2 এর যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 হল এতিয়া লাষ্টত 3 আছে এটো 2 এৰে না যায় এটো 3 এৰেও না যাব 4 এৰেও না যাব 5 এৰেও না যাব 6 এৰেও না যাব এটো কি হেৰে যাব 7 এৰে যাব তোমালোকে মনত ৰাখিবা এটো কি হেৰে যাব 7 এৰে যাব 7 34 কিমান বাৰ যাব 7 4 বাৰ যাব 7 4 গুণ 28 7 4 গুণ কিমান 28 আছে কিমান 34 গতিকে 34 ৰ পৰা 28 গলে কিমান 6 গতিকে 6 টো মনে মনে ধৰি ল ইয়াতে আছে 63 7 কিমান গুণ 63 7 9 গুণ 63 হল এতিয়া আকৌ 49 ক কি যাব 7 এৰে হৰণ যাব 7 7 গুণ 49 হল এতিয়া আমাক যেটো কিউব ৰুট ওলাব দিছে অৰ্থাৎ ঘনমূল ওলাব দিছে এতেকে ঘনমূল ওলাব দিছে ঘনমূল কার 2744 গতিকে ঘনমূল 2744 আমি কি বুলি লিখিব পাৰিম 2 কেইবাৰ আছে এটা দুটা তিনিটা গতিকে 2 আছে তিনিটা এটা দুটা তিনিটা বুলি মই লিখিলো আৰু 7 কেইবাৰ আছে তিনিবাৰ আছে গতিকে 7 আছে তিনিটা হল এটো অলপ ডাঙৰ কৰি দিম মাজত পূৰণ চিন থাকিব 2 আছে তিনিটা 7 আছে তিনিটা মাজত থাকিব পূৰণ চিন হল এতিয়া আমি কি কৰিব পাৰিম চাবা যেহেতু ঘনমূল ওলাব দিছে আমি তিনিটা তিনিটা লম আৰু বৰ্গমূল ওলাব দিলে দুটা দুটা লম এটো মনত ৰাখিবা সদায় ইয়াতে যেহেতু ঘনমূল ওলাব দিছে আমি তিনিটা লম ইয়াৰ পৰা তিনিটা লৈছো গতিকে তিনিটা 2 ৰ পৰা এটা 2 বাহিৰত ওলাই আহিব আৰু তিনিটা 7 ৰ পৰা এটা 7 বাহিৰত ওলাই আহিব আৰু ঘনমূলটো কি হ'ব উঠি যাব আৰু মাজত কি থাকিব পূৰণ চিন থাকিব বুজি পাইছা এতিয়া 2 7 গুণ কিমান 14 গতিকে 2744 ৰ ঘনমূল হৈছে কিমান 14 বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 7 ত কি দি আছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দি আছে শুদ্ধ উত্তৰটো লিখা তাৰ মানে আমাক এমসিকিউ কোৱেশ্চন দি আছে অৰ্থাৎ 4টা অপচন থকা কোৱেশ্চন দি আছে 4টা অপচন থকাৰ পৰা আমি কি কৰিব লাগে এটা শুদ্ধ উত্তৰ বাছি ওলাব লাগে গতিকে 7 নম্বৰৰ 8 দি আছে কি চাবা 23 ৰ ঘনৰ একক স্থানৰ অংকটো হল তোমালোকে এইবিলাক কোৱেশ্চন তোমালোকে ইতিমধ্যে পাইছা তোমালোকৰ এইবিলাক কোৱেশ্চন অনুশীলনী R2 3 নম্বৰ কোৱেশ্চনত আছে অনুশীলনী R2 3 নম্বৰ কোৱেশ্চনত এনেকুৱা অংক আছে গতিকে এককৰ স্থানৰ অংকটো ওলাব দিছে যেহেতু গতিকে এককৰ স্থানৰ যেটো দিয়া থাকে আমি গোটেই বিলাক সংখ্যাৰ ঘন কৰিব নালাগে ইয়াতে ঘন বুলি কৈছে গোটেই 23 ৰ ঘন অৰ্থাৎ কিউব নকৰিম বুজি পাইছা আমি একক স্থান বুলি কৈছে গতিকে এককৰ স্থানৰ অংকটো কি কৰিম ঘন ওলাম এককৰ স্থানত কি আছে 3 আছে গতিকে 3 পূৰণ 3 পূৰণ 3 মানে 3 ৰ ঘন ওলাব লাগিব বুজি পাইছা একক স্থান বুলি কৈছে যেহেতু কোৱেশ্চনটো সেইকাৰণে 23 এককৰ স্থানত কি আছে 3 আছে গতিকে 3 ৰ ঘন মানে কি 3 পূৰণ 3 পূৰণ 3 তাৰ মানে 3 কিউব মানে 3 পূৰণ 3 পূৰণ 3 গতিকে 3 3 গুণ 9 9 3 গুণ কিমান 27 গতিকে এককৰ স্থানত যেটো সুধিছে এককৰ স্থানত কি আছে 7 আছে এককৰ স্থান মানে সোঁফালৰ পৰা লাষ্টটো বুজি পাইছা গতিকে 7 আছে গতিকে 7 কোনটো অপচনত আছে 2 নম্বৰ অপচনত আছে গতিকে आंसर কি হ'ব অপচন 2 ইজ দা কারেক্ট आंसर বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 7 ৰ বি নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে তলৰ কোনটো পূৰ্ণ ঘন অপচন দি আছে 4টা বুজি পাইছা গতিকে এই কোৱেশ্চনটো তোমালোকৰ অনুশীলনী R2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ লগত একে কোৱেশ্চন নম্বৰ 1 ত দি আছিল তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় অৰ্থাৎ আমাক চেক কৰিব দিছিল কোনবিলাক পূৰ্ণ ঘন সংখ্যা কোনবিলাক নহয় গতিকে মই তোমালোকক শিকাইছিলো তোমালোকে যদি আগৰ ভিডিওসমূহ চোৱা না আগৰ ভিডিওসমূহ চাবা গতিকে তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা আমাক ওলাব দিছে অপচন 4টা আছে গতিকে তোমালোকে এইটো সংখ্যা তোমালোকে 343 সংখ্যাটো কি হয় 7 ৰ কি হয় ঘন হয় তাৰ মানে 7 যদি কিউব কৰো আমি 7 পূৰণ 7 মানে কি পাও আমি 343 পাম তোমালোকে 7 7 গুণ 49 চাবা 7 7 গুণ কিমান 49 49 ৰ লগত আকৌ 7 পূৰণ কৰি চোৱা 7 9 গুণ 63 3 হাতত থাকিল 6 7 4 গুণ 28 28 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 34 হ'ব গতিকে 343 পাও না নাই 7 কিউব মানে কি পাও আমি অৰ্থাৎ 7 কিউব অৰ্থাৎ 7 পূৰণ 7 কৰিলে আমি কি পাম 343 পাম গতিকে এইটো এটা কি হয় পূৰ্ণ ঘন সংখ্যা হয় গতিকে এটো তোমালোকৰ সহজ কোৱেশ্চন দিছে গতিকে তোমালোকে এটো মুখে মুখে কৰিব পাৰিবা তোমালোকে 343 অপচনটো দেখাৰ লগে লগে 343 টো কি কৰি দিবা পূৰ্ণ ঘন সংখ্যা বুলি তোমালোকে গম পোৱা কাৰণ 7 ৰ ঘন হৈছে কি 343 গতিকে এটো হ'ব উত্তৰ বুজি পাইছা আৰু এইবিলাক আমাৰ চেক কৰাৰ কোনো দৰকাৰ নাই ইয়াত আমাক ডাইৰেক্ট
সহজ দিছে, অপশন কেইটা সহজ দিছে, গতিকে আমি এনেকে কৰিব পাৰিম। আৰু এইবিলাক সংখ্যাক তোমালোকে যদি ওলাব বিচৰা তোমালোকে হৰণ কৰি চাবা, হৰণ কৰিলে কি হ'ব, তিনিটাকে পোৱা নাই, তোমালোকে 1 নম্বৰত মই শিকাইছিলো, 1 নম্বৰত চাবা, 1 নম্বৰত যেনেকে শিকাইছিলো তেনেকুৱাকে তোমালোকে ওলাব পাৰিবা। এক্সট্ৰাকে হৰণ কৰি কোনটো পূৰ্ণগণ সংখ্যা হয় কোনটো নহয় তোমালোকে ওলাব পাৰিবা। আৰু ইয়াতে যিহেতু পূৰ্ণগণ সংখ্যা হয় বুলি সুধিছে, হয় মানে কোনটো 343, বুজি পাইছা? এতিয়া আমি কুৱেশ্যন নম্বৰ 7ৰ সি নম্বৰটো আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 7ৰ সি নম্বৰটোত কি দিয়া আছে, 1000ৰ কি ওলাব দিছে, ঘনমূল, অৰ্থাৎ ঘনমূল 1000ৰ মান 4টা অপশন দিয়া আছে, কোনটো উত্তৰ। চাবা আমাক কি ওলাব দিছে, ঘনমূল কাৰ ওলাব দিছে, 1000ৰ ওলাব দিছে, বুজি পাইছা? গতিকে ঘনমূল 1000ত কেইটা শূন্য আছে, 3টা শূন্য আছে, গতিকে আমি ইয়াত কি বুলি লিখিব পাৰিম, 10 পূৰণ 10 পূৰণ 10 বুলি লিখিব পাৰিম। যেহেতু 3টা শূন্য আছে গতিকে ইয়াতে আমি এনেকে লিখিব পাৰিম। হল, গতিকে যেহেতু ঘনমূলৰ ভিতৰত 10 কেইটা আছে, 3টা আছে, গতিকে 3টাৰ পৰা কি আহি যাব, এটা 10 ওলাই আহিব আৰু ঘনমূলটো কি হ'ব, উঠি যাব। গতিকে এনসাৰ কিমান হ'ব, 10। গতিকে 10 কোনটো অপশনত আছে, অপশন 3ত আছে, গতিকে অপশন 3 ইজ দা কারেক্ট এনসার। বুজি পাইছা? সহজ অংক। এতিয়া আমি 7 নম্বৰৰ ডিটো আলোচনা কৰিম। চাবা কি দিয়া আছে 7 নম্বৰৰ ডি, যদি n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব, অপশন দি আছে 4টা। তাৰ মানে যদি কি কৈছে n ৰ ঘনমূল, n ৰ ঘনমূল মানে কি, ঘনমূল চিনটো আমি ব্যৱহাৰ কৰিলো, তাৰ ঘনমূল n ৰ ঘনমূল, গতিকে ঘনমূল n তাৰ মানে কিউব ৰুট অফ n সমান সমান n ৰ ঘনমূল কি বুলি দি আছে, m বুলি দি আছে, গতিকে আমি n ৰ ঘনমূল m বুলি লিখিলো, বুজি পাইছা? সমান সমান m বুলি লিখিলো। হল, কাৰণ আমাক কোৱেশ্চনটো ভালকে বুজি লোৱা, যদি m n ৰ ঘনমূল কৈছে, কাৰ ঘনমূল কৈছে, n ৰ ঘনমূল বুলি কৈছে, কি n ৰ ঘনমূল কি, m, গতিকে সমান সমান m। হল, এইখিনি বুজি পাইছা? ইয়াতে সমান সমান আছে, ইয়াতে আমি কি কৰিব পাৰিম, ইমপ্লাইজ ব্যৱহাৰ কৰিব পাৰিম। আৰু ইয়াতে কি আছে, কিউব ৰুট অফ n আছে, গতিকে মই যদি কিউব ৰুটটো উঠাই দিওঁ, গতিকে কিউব ৰুট উঠাই দিলে আমি ইয়াক 1/3 বুলি পাৱাৰ লিখিব পাৰো, বুজি পাইছা? তাৰ মানে কিউব ৰুট অফ a মানে আমি কি লিখিব পাৰো, a লিখি কিউব ৰুট যদি মই উঠাই দিওঁ, এইখিনি যদি মই উঠাই দিওঁ, তেনেহলে ওপৰত কি হয়, 1/3 হয়, বুজি পাইছা? পাৱাৰটো কি হয়, 1/3 হয়, গতিকে মই ইয়াতে n লিখি পাৱাৰ 1/3 বুলি লিখিব পাৰিম আৰু কিউব ৰুটটো উঠাই দিব পাৰিম। এইটো এটা ফৰ্মুলা, এই ফৰ্মুলাটোৰ পৰা মই লিখিব পাৰিম। হল, সমান সমান ইয়াতে কি আছে, m আছে, মই m লিখিলো। হল, এতিয়া আমাক কি ওলাব দিছে, n ৰ মান ওলাব দিছে, গতিকে n ৰ মান যেহেতু ওলাব দিছে, n ৰ পাৱাৰ কি আছে, 1/3 আছে, তাৰ মানে পাৱাৰটো আমি গুচাই দিব লাগিব, তেনেহলে আমি n ৰ মানটো পাই যাম। হল, গতিকে পাৱাৰটো কেনেকে গুচাম চাবা, ইয়াতে আছে n, মই n লিখিলো, 1/3 আছে, 1/3 লিখিছো। চাবা বোথ সাইডত আমি কি কৰিম, 3 কি কৰি দিম, কিউব কৰি দিম, গতিকে বোথ সাইডত আমি কি কৰিম, 3 কিউব কৰি দিলো, ইয়াতেও মই কি কৰি দিলো, m কিউব কৰি দিলো। তাৰ মানে কিয় কৰিলো বুজি লোৱা, তাৰ মানে পাৱাৰটো আমি গুচাই দিব লাগিব, পাৱাৰৰ তলত কিমান আছে, 3 আছে, গতিকে ইয়াতে যেহেতু 3 আছে, গতিকে মই যদি ইয়াতে 3 যেহেতু কিউব কৰিলো, তাৰ মানে এই 3 আৰু এই 3 কি হৈ যাব, কেনসেল হৈ যাব, তেনেহলে তাৰ মান পাই যাম আমি, n ৰ মান পাই যাম, বুজি পাইছা? সেইকাৰণে ইয়াতে যেহেতু পাৱাৰটো 1/3 আছে আৰু তলত কি আছে, 3 আছে, গতিকে সেইকাৰণে বোথ সাইডত আমি কি কৰিছো, কিউব কৰিছো, ইয়াতে কিউব কৰিছো মানে ইয়াতেও কিউব কৰিব লাগে, বুজি পাইছা? গতিকে ইয়াতে আমি কি লিখিব পাৰিম, সমান সমান, ইয়াৰ পৰা এই 3 আৰু এই 3 কেনসেল, তেনেহলে n টু দি পাৱাৰ 1 আৰু 1 পাৱাৰ থাকিলে n এ হ'ব, গতিকে n সমান সমান কি পাম, m কিউব পালো, বুজি পাইছা? তাৰ মানে এইটো লাইনটোক আমি কি লিখিব পাৰিম, চাবা মই অলপ ডিটেইলছত বুজাই দিছো, এইটোক আমি 1/3, ইয়াতে মাজত কি আছে, ব্ৰেকেট আছে, মানে কি আছে, ব্ৰেকেটটো যদি মই উঠাই দিওঁ, পূৰণ আছে, গতিকে পূৰণ 3 বুলি আছে। হল, সমান সমান ইয়াতে m কিউব আছে। হল, গতিকে ইয়াৰ পৰা 3 আৰু ইয়াৰ পৰা 3 কেনসেল, গতিকে কি থাকিব, n টু দি পাৱাৰ 1 সমান সমান m কিউব থাকিব, n টু দি পাৱাৰ 1 আৰু 1 টো আমি নিলিখো, গতিকে n সমান সমান m কিউব, মই ডাইৰেক্ট এনেকে লিখি দিছো, বুজি পাইছা? তোমালোকে এইটো ডিটেইলছত মই বুজাই দিছো এইখিনি, আৰু তোমালোকে ডাইৰেক্ট এনেকৈ লিখিব পাৰা। গতিকে n ৰ মান কিমান পাইছো, m কিউব পাইছো, গতিকে m কিউব ক'ত আছে, অপশন নম্বৰ 3 আছে, গতিকে অপশন নম্বৰ 3 ইজ দা কারেক্ট আনসার। তোমালোকক মই অলপ ডিটেইলছত বুজাই দিছো, তোমালোকে পৰীক্ষাত শৰ্টকাটত কৰিব পাৰা, ডাইৰেক্ট মুখে মুখে কৰিব পাৰা। ইয়াৰ পৰা যদি কিউব কৰি 3 টো গুচি যাব, তেনেহলে ইয়াতে m কিউব আহি যাব, গতিকে n ৰ মান কি হ'ব, m কিউব হ'ব। মই তোমালোকক ডাইৰেক্ট কৰি দিয়া নাই, তোমালোকে বুজি নাপাবা, সেইকাৰণে মই অলপ ডিটেইলছত বুজাই দিছো, বুজি পাইছা? এতিয়া আমি আজি লাষ্ট কোৱেশ্চন নম্বৰ 7 ৰ ই নম্বৰটো আলোচনা কৰিম। চাবা কি দিয়া আছে, কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 ৰ মান হ'ব, অপশন দি আছে 4টা, গতিকে এইটো আমি মুখে মুখে কৰিব পাৰিম। 8 কিউব ৰুট অফ 8 মানে কিমান, 2 যোগ কিউব ৰুট অফ 27 মানে কিমান, 3 প্লাস কিউব ৰুট অফ 64 মানে কিমান, 4, গতিকে 2 যোগ 3 কিমান হয়, 5, 5ৰ লগত 4 যোগ কৰিলে কিমান হ'ব, 9, গতিকে অপশন 4 ইজ দা কারেক্ট আনসার। তোমালোকে এইটো বুজি পাইছা না নাই, কিউব ৰুট অফ 8 মানে তোমালোকে এইটো ভাঙি চাবা, 8 ক 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰিম, সেইকাৰণে এটা 2 আহি যাব, ইয়াতে 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰিম, সেইকাৰণে এটা 3 ওলাই আহিব, আৰু ইয়াতে 4 পূৰণ 4 পূৰণ 4 বুলি লিখিব পাৰিম, গতিকে এটা 4 বাহিৰত ওলাই আহিব, গতিকে প্লাস কৰিলে কি পাম, 9 পাম, গতিকে অপশন 4 ইজ দা কারেক্ট আনসার।
যদি তোমালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লে উপকৃত হোৱা বুলি ভাবিছা তেনেহ'লে তোমালোকে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শ্বেয়াৰ কৰি দিয়া আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগন্তুক ভিডিঅ' বনাবলৈ মটিভেশ্যন প্ৰদান কৰে গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে ভিডিঅ'টো কেনেকুৱা লাগে